হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। অ'কে, পূজা বতৰ কেনেকুৱা গ'ল? এইবাৰতো পূজা সকলোতে জুবিনদাৰ গান আমাৰ মৰমৰ, হয় নহয়? পূজাৰ মণ্ডপে মণ্ডপে মায়াবিনী ৰাতিৰ বুকুত। আমিও ক্লাছ কৰিবলৈ একদম এনাৰ্জি কমি আছিলে, একেবাৰে মন নাছিলে সঁচা অৰ্থত ক্লাছ কৰিবলৈ। ত' পূজা সময়তো পূজাও ভালকৈ উপভোগ কৰা নহ'লে। জুবিনদাৰ স্মৃতিখিনিয়ে আঁকোৱালি জুবিনদাৰ গান শুনি পেলাই পূজাৰ বতৰটো পাৰ কৰিলোঁ। আৰু এতিয়া অসমৰ ৰাইজে জুবিনদাৰ মৃত্যুৰ যিখিনি তদন্ত হৈ আছে তোমালোকে জানা, তাৰ অপেক্ষাত আছো আমি আশাবাদী সকলোৱে, নহয় জানো? চ' সেইটোৱে আৰু স্মৃতি হিচাপে জুবিনদাৰ গানবিলাকে থাকি গ'ল আমাৰ মাজত। সেইখিনিয়ে শুনি দাদাক কৰিব লাগিব আমি সকলোৱে। দাদাৰ স্মৃতি আমাৰ বুকুত চিৰদিন জীয়াই থাকিব, হয়নে? আৰু এটা বস্তু ভাল লাগিলে, অসমীয়া জাতি আৰু নৰ্থ ইষ্টক দাদাই ৰিপ্ৰেজেণ্ট কৰিলে। যিটো এৱাৰ্ড শ্ব'তে যাওক বা যিটো প্ৰগ্ৰেমতে যাওক, মঞ্চত উঠি পেলাই লাভ ইউ নৰ্থ ইষ্ট, লাভ ইউ আছাম, দাদাই সদায় সেই দুটা কথাই কৈ গ'ল। আৰু এটা বস্তু ভাল লাগিলে, জীয়াই থাকোঁতেও আমাৰ নৰ্থ ইষ্টৰ লগতে আমাৰ অসমক বিশেষকৈ দাদাই কিমানখিনি আগবঢ়াই লৈ গ'ল। আৰু মৃত্যুৰ পিছতো অসমীয়াক চোৱাচোন বিশ্ব দৰবাৰত চিনাকি কৰি দিলে। যাওঁতে গোটেই বলিউড হলিউড হিলাই গৈছে জুবিন দাই, নহয়নে? মাইকেল জেকচনৰ পিছতে চোৱা, ভাবি চোৱা, মাইকেল জেকচনৰ পিছতে তোমাৰ দ্বিতীয়জন ব্যক্তি আমি গৌৰৱ কৰিব পৰা এজন অসমীয়া ব্যক্তি, হয়নে? যি আমাক গোটেই অসমীয়া জাতিটোক আজি বিশ্ব দৰবাৰত চিনাকি কৰি থৈ গ'ল। আছামিজ বুলি ক'লে এতিয়া বহুতে জানে, হয় নহয় বাৰু? অসম বুলি ক'লে বহুতে চিনি পায়, সেইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। আৰু কিমান গান গালে, মোৰ দেন তোমাৰ চোৱাচোন 38,000 চং গাইছে বেলেগ বেলেগ ভাষাত। কিমানখিনি দাদাৰ অধ্যয়নৰ গভীৰতা আছিলে, কিমান ভাষাৰ তোমাৰ দখল আছিলে। অ'কে, দাদাক মই পাৰ্চনেলিও লগ পাইছোঁ, আৰু ভাষাত দাদাৰ কিমানখিনি দখল সেয়া তোমালোকক মই এদিন ক'ম বাৰু। মানে মই পাৰ্চনেলি যিখিনি লগ পাইছোঁ দাদাৰ পৰা, দাদাক লগ পাই পেলাই যিখিনি স্মৃতি থাকি গৈছিলে বা যিখিনি শিকিছিলোঁ মানুহজনক, সঁচাকৈ মানুহজন দেখি পেলাই বৰ বেলেগ এটা উৰা আছিলে, জানানে? বৰ বেলেগ এটা উৰা আছিলে মানুহজনৰ, দেখি পেলাই ভাল লাগি যায়। প্ৰকৃতিৰ প্ৰতি ভাল পোৱা চোৱাচোন, হয়নে? এটা অলৌকিক শক্তি বুলি ক'ব লাগিব। আৰু সিদিনাখন তোমাৰ চোৱাচোন কি কি অলৌকিক ঘটনা হৈছে। ক'ৰ পৰা কাউৰী আহিছে, বগলী আহিছে, 7টা ঘোঁৰা, গৰু, হয়নে? জীৱ জন্তুৱে দাদাক মৰম দিছে আহি পেলাই। এইকেইদিন সেইটো কাৰণে ক্লাছ কৰিবলৈ একেবাৰে মন নাছিলে তোমাৰ। কালিতো এপতো যোৱা নাই মই। আজিৰে পৰা লাইফটো ষ্টাৰ্ট কৰোঁ, নপঢ়িলেও নহ'ব, হয় নহয়? আমাৰ গতানুগতিক জীৱনশৈলী আমি জীৱন ধাৰা আগবঢ়াই নিবই লাগিব। যদিও সকলোৰে গোটেই অসমবাসীৰে মন বেয়া, আমি আগবাঢ়ি যাবই লাগিব। অ'কে, ত' দাদাই যেনেকে মৰমৰ এনাজৰীৰে আমাৰ চবকে বান্ধি ৰাখিছিলে, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠী সকলোকে দাদাৰ গানৰ এনাজৰীৰে আমাক বান্ধি ৰাখিছিলে, হয় নহয় বাৰু? আজি আমাৰ চেপ্টাৰটো কি? মহাকৰ্ষণ। মহাকৰ্ষণো হৈছে এনেকুৱা এটা এনাজৰী, এনেকুৱা এটা মৰমৰ বান্ধোন, যি মৰমৰ বন্ধোনত ঘূৰি আছে ভূমণ্ডল, হয় নহয়? গোটেই ইউনিভাৰ্চখন একত্ৰিত হৈ আছে যি শক্তিৰ আধাৰত, যি বলৰ বাবে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন যি বলৰ আধাৰত চালিত হৈ আছে, সেয়াই হৈছে গ্ৰেভিটেশ্যন অৰ্থাৎ মহাকৰ্ষণ। অ'কে, চ' আমি আজি পঢ়িম গ্ৰেভিটেশ্যনৰ ছেকেণ্ড পাৰ্ট। আমি ফাৰ্ষ্ট পাৰ্টত আলোচনা কৰিছিলোঁ পটেনচিয়েল এনাৰ্জিলৈকে, স্থিতিশক্তিৰ লগতে। অ'কে, স্থিতিশক্তি কেনেকে উলিয়াই দুটা বিন্দুসমূহ মাছৰ মাজত। অ'কে, পটেনচিয়েল এনাৰ্জি বিটুইন টু পইণ্ট মাছেছ, দেট ৱাজ আৱাৰ লাষ্ট টপিক। অ'কে, ইন দ্য প্ৰিভিয়াছ ভিডিঅ'। তোমালোকে যিখিনি চোৱা নাই চাই ল'বা। য়েছ, হয়, শুনিছো। য়েছ, বগলী এটাও তাকে সেইটো শুনিছো তোমাৰ, হয়, বগলী এটাও এনেকে মৰি গৈছে আহি পেলাই, খেদি দিয়াৰ পিছত যোৱা নাছিলে। ত' আমি ষ্টাৰ্ট কৰোঁ, তোমাৰ সকলোৰে মনবিলাক অলপ ফ্ৰেছ কৰি লোৱা। আমি ষ্টাৰ্ট কৰোঁ গ্ৰেভিটেশ্যন মহাকৰ্ষণ। আমি লাষ্টৰ ক্লাছত পঢ়িছিলোঁ পটেনচিয়েল এনাৰ্জি বিটুইন টু পইণ্ট মাছেছ। অ'কে, দুটা বিন্দুসম ভৰৰ মাজৰ স্থিতিশক্তি আমি পঢ়িছিলোঁ। অ'কে, চ' আমি দুটা বিন্দুসম ভৰৰ মাজৰ স্থিতিশক্তি কি পঢ়িছিলোঁ? যে দুটা মাছ আছে, এটা চাপজ তোমাৰ M1 আৰু এটা মাছ আছে তোমাৰ M2, দুটা ভৰ আছে। এই দুটা ভৰৰ মাজৰ স্থিতিশক্তি
কিমান আছিলে u ইকুৱেল টু মাইনাছ জি m1 m2 ডিভাইডেড বাই r অকে এই ফৰ্মুলাটো মনত ৰাখিবা এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা যে দুটা ভৰৰ মাজৰ বিন্দুসম ভৰৰ মাজৰ যিটো স্থিতি শক্তি কিমান হ'ব মাইনাছ জি m1 m2 বাই r অকে আৰু তোমাৰ ক্লাছ সেকেন্ড ইয়াৰ যেতিয়া পাবাকে দেখিবা এটা চাৰ্জ আৰু এটা চাৰ্জ আছে সিহঁতৰ মাজৰ ডিসটেন্সটো বোলে r সিহঁতৰ মাজৰ পটেনশিয়েল এনাৰ্জি কি জানা k q1 q2 বাই r দেখিছানে ফিজিক্সখন দেখিছা না বাই 1 গেট 1 সেম ফৰ্মুলা নহয় নে ইয়াত জি m1 m2 বাই r তাত k q1 q2 বাই r ইয়াত যেনিবা মাছ তাত যেনিবা চাৰ্জ চাৰ্জ আৰু চাৰ্জৰ মাজৰ যেতিয়া পটেনশিয়েল এনাৰ্জি উলিয়াবা তেতিয়া এইটো ফৰ্মুলা মাছ আৰু মাছৰ মাজৰ পটেনশিয়েল এনাৰ্জি উলিয়াবা এইটো ফৰ্মুলা তো এইটো ফৰ্মুলা যদি মনত আছে এইটো ফৰ্মুলা তেনেই সহজ আৰু কনসেপ্ট একেটাই আমি ইয়াৰ স্থিতি শক্তিৰ ধাৰণা যেটো পঢ়িছিলো পটেনশিয়েল এনাৰ্জি কেনেকৈ উলিয়াইছিলো যে মনত পৰিছে নে কেনেকৈ পটেনশিয়েল এনাৰ্জি উলিয়াইছিলো আমি দুটা বিন্দু সম ভৰৰ মাজৰ পটেনশিয়েল এনাৰ্জি কেনেকৈ উলিয়াইছিলো বাৰু লাষ্ট ক্লাছত যে অলৰেডি মাছ দুটা তোমাৰ কি কৰিব লাগিব কেনেকৈ উলিয়াইছিলো মই অকমান ৰিভিজন কৰি লৈছো যে এটা মাছ আনি পেলাই ৰাখিলো এইখিনিত ওকে তেতিয়া ৱৰ্ক ডানটো কিমান লৈছিলে 0 হয় নহয় আৰু এটা যেতিয়া মাছ আনিছো আনি পেলাই ইয়াত ৰাখিছো তেতিয়া কি হ'ব আৰু এটা মাছ যেতিয়া আনিছো আমি তেতিয়া এই মাছটো টানিছে নহয় তাৰ এগেইনষ্টত আমি ৱৰ্ক ডান কৰি পেলাই আমি ইয়াক ৰখাবলগীয়া হৈছে ওকে আৰু সেই ৱৰ্ক ডানখিনি আছিলে মাইনাছ জি m1 m2 ডিভাইডেড বাই r হয় নহয় এইটো বুজি পাইছানে মই কি কৈছো যে দুটা মাছৰ মাজৰ পটেনশিয়েল এনাৰ্জি কেনেকৈ উলিয়াইছো প্ৰথম মাছটো আনি পেলাই ইয়াত ৰাখোতে ৱৰ্ক ডান কৰিছো কিন্তু কোনো গ্ৰেভিটিৰ এগেইনষ্টত আমি ৱৰ্ক ডান কৰা নাই কোনো মধ্যাকৰ্ষণ বল কোনো মহাকৰ্ষণ বলৰ বিপৰীতে আমি ৱৰ্ক ডান কৰা নাই ওকে ৱৰ্ক ডান কৰিছো বহুতে কনফিউজ লাগে এইখিনিত যে ৱৰ্ক ডানটো কৰিছো এনেকে মাছটো লৈ আহিছো আনিছো কিন্তু কোনো মাছৰ এগেইনষ্টত আমি ৱৰ্ক ডান কৰা নাই ওকে কোনো নাছিলে তেতিয়া ইয়াক যেতিয়া আমি ৰাখিছিলো কোনো নাছিলে ঠিক আছে প্ৰথম মাছটো যেতিয়া আনিছো কোনোৱে নাই ইয়াত একো নাই সো একো নাই যেতিয়া মাছ এটা আনি পেলাই ইয়াত ৰাখোতে আমি কোনো গ্ৰেভিটিৰ এগেইনষ্টত ৱৰ্ক ডান কৰা নাই কিন্তু সেকেন্ড যেতিয়া মাছটো আনিছো তেতিয়া এই মাছটোৰ গ্ৰেভিটি আছে না সাৰাউণ্ডিঙত এতিয়া এই মাছটোৰ মধ্যাকৰ্ষণ ক্ষেত্ৰ আছে না গতিকে এই মাছটো ইনফিনিটি মানে হয় ক'ৰবাত একদম চকুৰে দেখা জেগা নহয় আকৌ বহুতে অসীম কনসেপ্টটো ইনফিনিটি কনসেপ্টটো বহুতে ভাবে এই একদম চকুৰে নেদেখা কৰবাৰ পৰা হেতু অসীম নহয় অসীম মানে কি ইয়াক যিমানটো ৰেঞ্জলৈকে টানিব পাৰে তাৰ বাহিৰৰ এটা জেগাৰ পৰা আনিছা তুমি তাৰ বাহিৰৰ এটা ঠাইৰ পৰা তুমি তাক আনিছা য'ত আৰু তাক একো ইম্পেক্ট পেলাব নোৱাৰে সো তাক আমি তেতিয়া ইনফিনিটিৰ পৰা আনা বুলি কওঁ হয়নে সো ইনফিনিটিৰ পৰা আনি যেতিয়া ইয়াত ৰাখিছা আনি সোমাই যেতিয়া গলা ইয়াৰ ওচৰলৈ যেতিয়া আনিছা এতিয়া ইয়াক টানিছে নহয় ইয়াক টানিব নাই মাছে মাছক টানিব ওকে সো তুমি তাক কি কৈছা লাহেকে ধৰি আছা টানি আছে ওকে সাপোজ তুমি আনি ইয়াত ৰাখিছা গ্ৰেভিটেশ্যনৰ যিটো বলটো হয় এইটো চকুৰে দেখাকে একদম পুৰা তোমালোকে চকুত ধৰা পৰা ধৰণৰ এটা বল নহয় ওকে আমি দুটা বস্তুৰ মাজৰ গ্ৰেভিটেশ্যন আছে কিন্তু ষ্ট্ৰং নহয় গ্ৰেভিটেশ্যনেল ফৰ্চটো ওকে সো চকুৰে আমি নেদেখো দেখো গ্ৰেভিটেশ্যনটো মই কি কৈছো যে গ্ৰেভিটেশ্যনেল ফৰ্চটো তোমাৰ তেতিয়াহে বেছি তোমাৰ ইফেক্টিভ হয় যেতিয়া মাছটো বহুত ডাঙৰ হয় এতিয়া যেনেকে চুম্বক দুটা মেগনেটৰ মাজৰ ফৰ্চটো কি এই সৰু মেগনেট হলে আমি দেখি যাওঁ টানি দিয়ে গ্ৰেভিটেশ্যনটো তেনেকুৱা ষ্ট্ৰংগেষ্ট ফৰ্চ নহয় ষ্ট্ৰং ফৰ্চ নহয় গ্ৰেভিটেশ্যনটো হৈছে চাৰিটা ফাণ্ডামেণ্টেল ফৰ্চৰ আটাইতকৈ উইকেষ্ট ফৰ্চটো ওকে আমি গ্ৰেভিটেশ্যনেল ফৰ্চ দেখি আছো হয় মাছ আমাৰ আৰ্থৰ সাৰাউণ্ডিঙত তোমাৰ মুন ঘূৰি আছে সানৰ সাৰাউণ্ডিঙত আৰ্থ ঘূৰি আছে 8টা প্লেনেট ঘূৰি আছে আমি দেখি আছো সেইখিনি কিন্তু বহুত ডাঙৰ মাছৰ কাৰণেহে আমি সেইখিনি অবজাৰ্ভ কৰিব পাৰো যদি মাছটো বহুত বেছি কম হয় তেতিয়াহ'লে তাৰ আমি যিটো প্ৰভাৱ গ্ৰেভিটেশ্যনৰ প্ৰভাৱটো আমি চকুৰে নেদেখো ওকে সেইটো কাৰণে গ্ৰেভিটেশ্যনটো উইক ফৰ্চ বুলি কোৱা হয় ওকে এতিয়া এটা দুটা মাছ এইটো এটা মাছ আৰু ইয়াক ইনফিনিটিৰ পৰা আনি ইয়াত ৰাখিবলৈ ইয়াৰ ওচৰত বোলে এইখিনি ৰাখিলো বোলে যিমানটো ৱৰ্ক ডান কৰিলো সেই ৱৰ্ক ডানটোৱে হৈছে ইহঁতৰ মাজৰ পটেনশিয়েল এনাৰ্জি ফৰ্মুলা কি আছিলে মাইনাছ জি m1 m2 বাই r এই ফৰ্মুলাটো মনত ৰাখিব লাগিব এই ফৰ্মুলাটো মনত ৰাখিলেহে আমি নেক্সট টপিকটো পঢ়িব এই টপিকটো পটেনশিয়েল এনাৰ্জি অফ এ সিস্টেম অফ পইণ্ট মাছেছ বহুত যেতিয়া পইণ্ট মাছ থাকিব এটা নহয় বহুত যেতিয়া পইণ্ট মাছ থাকিব তেতিয়া আমি এইটো কি বুলি কয় বহুত মাছৰ মাজৰ পটেনশিয়েল এনাৰ্জিটো আমি উলিয়াব পাৰিম ঠিক আছে তো আমি এটা টপিকটো পঢ়িম যে পটেনশিয়েল এনাৰ্জি অফ এ সিস্টেম অফ পইণ্ট মাছেছ ওকে সো এইটো উলিয়াম আমি কেনেকে মই তোমালোকক লাষ্ট ক্লাছত এটা এক্সাম্পল দিছিলো আঠুৱাখন তৰা এক্সাম্পল মনত আছে বাৰু কি দিছিলো যে আঠুৱাখন যেতিয়া তৰিছো আমি
আঠুৱাৰ প্ৰথম খুঁটিডালৰ প্ৰথম ৰছীডাল টানোতে ৱৰ্ক ডান কৰা নাই, ৱৰ্ক ডান কৰিছো, কিন্তু আঠুৱাৰ এক্সটেনশ্যন আঠুৱাখনৰ যিটো ফ'ৰ্চ এডাল যে সিডালত টানিছে ৰছী তাৰ এগেইনষ্টত আমি ৱৰ্ক ডান কৰা নাই। আঠুৱাখনৰ প্ৰথম খুঁটিডালত আমি ৰছীডাল লগালো, হয় নহয় বাৰু? ছেকেণ্ডডাল যেতিয়া লগাইছো নহয়, প্ৰথমডাল টানে, কিন্তু প্ৰথমডালৰ এগেইনষ্টত আমি তাক ছেকেণ্ডডালক লগাইছো, এতিয়া ৱৰ্ক ডান হৈছে। 3 নম্বৰ যেতিয়া ৰছীডাল লগাইছো দুইডাল টানিব, দুইডালৰ এগেইনষ্টত ৱৰ্ক ডান কৰিব লাগিব। আকৌ যেতিয়া তোমাৰ 4 নম্বৰ ৰছীডাল লগাইছা খুঁটিত, তেতিয়া তিনিওডালৰ এগেইনষ্টত ৱৰ্ক ডান কৰিছা। অকে, চ' সেই গোটেই যিমানে ৱৰ্ক ডান কৰিছা চিষ্টেমটো ফিটিং হৈ গৈ আছে, হয় না? আঠুৱাখন ফিটিং হৈ যায় নাই, টাইট ফিটিং হয় না? চ' এই যে আঠুৱাত ষ্ট'ৰ হৈ আছে এইটো কি এনাৰ্জি ষ্ট'ৰ হৈ আছে? পটেনচিয়েল এনাৰ্জি। অকে, আৰু পটেনচিয়েল এনাৰ্জিটো চবেই কি কৰিবলৈ বিচাৰে? সদায় কমাবলৈ বিচাৰে। ৰাতি শুই থাকোঁতে কেতিয়াবা এডাল খোল খাই আহি নাকত লাগি থাকে, হয় না? পটেনচিয়েল এনাৰ্জি সদায় কমাবলৈ বিচাৰে, লুজ হ'বলৈ বিচাৰে চিষ্টেম। অকে, চ' আমি কি কৰিম? এতিয়া বহুত মাছ বোলে, এটা মাছ, অকে, কেনেকে উলিয়াম চাবা দেই। এইটো মাছ বোলে 1 2 3 4 এনেকে যদি বহুত মাছ থাকে তেতিয়া পটেনচিয়েল এনাৰ্জি চিষ্টেমৰ কেনেকে উলিয়াম এইটো মই টেকনিক শিকাই দিছো, ঠিক আছে? এইটো শিকি লোৱা। যদি এইটো বুজি পোৱা নহয়, ক্লাছ 11ৰ ফাৰ্ষ্ট চেপ্টাৰটো, সৰি ক্লাছ 12ৰ ফাৰ্ষ্ট চেপ্টাৰটো, য'ত পটেনচিয়েল এনাৰ্জি অফ এ চিষ্টেম অফ পইণ্ট চাৰ্জেছ পঢ়িম, সেইটো আৰু বেছি সহজ হ'ব। অকে, চ' আমি চাবা দেই কেনেকে উলিয়াম। বোলে কুৱেশ্যনটো সুধিলে কি বুলি মই আকৌ লিখিছো যে 4টা মাছ আছে, যে 4টা মাছ আছে বোলে, এইটো M1 M2 M3 আৰু M4 4টা মাছ আছে। এই 4টা মাছৰ পটেনচিয়েল এনাৰ্জি কিমান? পটেনচিয়েল এনাৰ্জি বুলি ক'লে কি উলিয়াব লাগিব? ৱৰ্ক ডান। এই কথাটো মনত ৰাখা। মই কৈছো না পটেনচিয়েল এনাৰ্জি বহুত এক্সপ্ৰেছন পাবা এতিয়া। পটেনচিয়েল এনাৰ্জি অফ এ স্যাটেলাইট পঢ়িবা, পটেনচিয়েল এনাৰ্জি অফ এ সিস্টেম অফ পইণ্ট মাছেছ পঢ়িছা, অকে, পটেনচিয়েল এনাৰ্জি অফ এ তোমাৰ কাইলে পঢ়িলে তোমাৰ চাৰ্জত পঢ়িবা, ইলেক্ট্ৰিক ফিল্ডত পটেনচিয়েল এনাৰ্জি পঢ়িবা, ডাইপোলৰ, অকে, স্প্ৰিং পটেনচিয়েল এনাৰ্জি আমাৰ ক্লাছ 11ত আছে। মুঠতে পটেনচিয়েল এনাৰ্জি যেতিয়া উলিয়াব দিব তেতিয়া আমি কি উলিয়াম? ৱৰ্ক ডান। এই কথাটো মনত ৰাখিবা, অকে? তো পটেনচিয়েল এনাৰ্জি যেতিয়া উলিয়াম নহয়, উলিয়াব লাগিব ৱৰ্ক ডান, ঠিক আছে? এই কনচেপ্টটো মনত ৰাখিবা। স্থিতি শক্তি যেতিয়া উলিয়াব দিব আমি কি উলিয়াম? কাৰ্য কিমান কৰিলো, যিখিনি কাৰ্য কৰিলো, যিখিনি ৱৰ্ক ডান কৰিলো, সেই ৱৰ্ক ডান খিনি কি হ'ব? পটেনচিয়েল এনাৰ্জি হিচাপে সেই চিষ্টেমটোত ষ্ট'ৰ হ'ব। ফৰ এক্সাম্পল তোমালোকে গুলটি মাৰি পাইছা, হয় নহয়? চাপোজ ৰছীডাল, গুলটি ৰছীডাল এনেকে টানি ৰবৰডাল টানিছা, গুলটি ৰবৰডাল টানি ইয়াত ৰাখিছা, হয় নাই? ৰাখি থৈছা, এতিয়া সি যাওঁ যাওঁকে আছে না, যিটো এনাৰ্জি সি যাওঁ যাওঁকে আছে সেইটোৱে পটেনচিয়েল এনাৰ্জি, অৰ্থাৎ যিটো তাত ষ্ট'ৰ হৈ আছে। সেই পটেনচিয়েল এনাৰ্জিটো কেনেকে উলিয়াম? যে গুলটিৰ তোমাৰ ৰবৰডাল ইয়াৰ পৰা আনি ইয়ালৈকে টানিবলৈ যিটো কাৰ্য কৰিলা, যিটো ৱৰ্ক ডান কৰিলা, সেই ৱৰ্ক ডানটোৱে তাত ষ্ট'ৰ হৈ থকা পটেনচিয়েল এনাৰ্জি। অকে, এই দিলে সেই পটেনচিয়েল এনাৰ্জিটো কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ গুচি যায়। চ' যেতিয়া পটেনচিয়েল এনাৰ্জি উলিয়াব দিব তেতিয়া উলিয়াব লাগিব আমি ৱৰ্ক ডান। এই কনচেপ্টটো তোমালোকে সদায় মনত ৰাখিবা, অকে? চ' এতিয়া 4টা মাছ আছে, 4টা মাছৰ পটেনচিয়েল এনাৰ্জি কিমান? 2টা মাছৰ পটেনচিয়েল এনাৰ্জি আমি জানো -GM1M2/R, য'ত R হৈছে বস্তু দুটাৰ মাজৰ তোমাৰ ডিষ্টেন্স, অকে? চাবা দেই 4টাৰ কেনেকে উলিয়াম চাবা। চ' প্ৰথমতে চাবা গোটেই এই 4টা মাছৰ চাপোজ পটেনচিয়েল এনাৰ্জি উলিয়াব দিছে, আমি কি কৰিম? প্ৰথমতে M1ক আনিবলৈ ৱৰ্ক ডান কিমান হৈছে? ৱৰ্ক ডান আমি যেতিয়া M1ক আনিবলৈ ৱৰ্ক ডান কৰিছো কিমান হৈছে? 0। তেতিয়া কোন নাছিলে না? প্ৰথম চাপোজ আমি M1ক আনিছিলো, বাকী কোনো নাই। প্ৰথম আমি M1ক ৰাখিছো, আনি পেলাই এনেকে ৰাখিছো, বাকী তাৰ কাষত কোনো নাই। চ' কোনো নাই যেতিয়া আমি কোনো গ্ৰেভিটিৰ এগেইনষ্টত ৱৰ্ক ডান কৰিবলগীয়া হোৱা নাই। গ্ৰেভিটি কাৰ থাকে? মাছৰহে থাকে। ত' যদি কোনোৱেই নাই তাত, অকল M1ক আমি তাত ৰাখিছো, তেতিয়াহ'লে M1ক ইয়াত আনি পেলাই ৰাখিবলৈ কৰা ৱৰ্ক ডানটো কিমান হৈছে? তোমাৰ 0। এতিয়া নেক্সট যেতিয়া M2ক আনিছো তেতিয়া M1 তাক ধৰিব নহয়, M1 তাক টানিছে না, তেতিয়াহ'লে M2ক আনিবলৈ কিমান ৱৰ্ক ডান কৰিছা? ৱৰ্ক ডান টু ব্ৰিং M2, অকে? তো ক'ৰ পৰা আনিছো? ইনফিনিটিৰ পৰা আনি পেলাই ইয়াত ৰাখিছো। আৰু মই ইনফিনিটি মানে কি বুলি ক'লো? ইনফিনিটি হৈছে এনেকুৱা এটা স্থান, এনেকুৱা এটা পজিশ্যন য'ত M1 তাক ইম্পেক্ট পেলাব পৰা নাই, M1 তাক টানিব পৰা নাই, আৰু ফৰ্চটো একদম 0। সেই তেনেকুৱাৰ পৰা আনি পেলাই আমি ইয়াত ৰাখিছো। তো ৱৰ্ক ডান কিমান কৰিলো? চ' ৱৰ্ক ডান কিমান কৰিম? ইহঁতৰ মাজত ডিষ্টেন্সটো মই ধৰিলো R12। চ' M2ক আনি পেলাই ইয়াত ৰাখিবলৈ কোৱা ৱৰ্ক ডানটো কিমান হ'ব? -G কি M1 M2 ডিভাইড বাই R12। এইটো হৈছে M2ক আনি পেলাই ইয়াত ৰাখিবলৈ কোৱা ৱৰ্ক ডান। এতিয়া যেতিয়া M4 নাই দেই, এতিয়া M3ক আনিম। M3ক যেতিয়া ইনফিনিটিৰ পৰা আনি পেলাই ইয়াত ৰাখিছো,
তেতিয়া ৱৰ্ক ডান কিমান কৰিব লাগিব এতিয়া M3 ক যেতিয়া আনিছো M2 এও তাক এফেক্ট কৰিব M1 এও তাক এফেক্ট কৰিব না দুইটাই তাক ইম্পেক্ট পেলাই আছে না M3 ওপৰত M2 এও টানিব M1 এও টানিব সো দুইটাৰ এগেইনষ্টত ৱৰ্ক ডান কৰিব লাগিব সো কি হ'ব তেতিয়াহলে ৱৰ্ক ডান M3 ক আনিবলৈ কোৱা ৱৰ্ক ডানটো কিমান হ'ব M3 ক আনি পেলাই ইয়াত ৰাখিবলৈ কোৱা ৱৰ্ক ডানটো কিমান হৈ গ'ল M1 ৰ এগেইনষ্টত কিমান হ'ব -G M1 M3 ডিভাইড বাই ইহঁতৰ ডিসটেন্সটো এইটো ডিসটেন্স R13 বুলি ধৰিলে মই ডিসটেন্স 1 আৰু 3 মাজৰ ডিসটেন্স R13 প্লাস M2 ৰ এগেইনষ্টত M3 ক ৰাখিবলৈ কিমান ৱৰ্ক ডান কৰিছো -G M2 M3 ডিভাইড বাই R23 এইটো হ'ব তোমাৰ M3 ক ৰাখিবলৈ কোৱা ৱৰ্ক ডানটো ওকে সো ঠিক তেনেকে এবাৰ M4 ক ৰাখিম M4 ক ৰাখিবলৈ কোৱা ৱৰ্ক ডানটো কিমান হ'ব ৱৰ্ক ডান টু ব্ৰিং M4 M4 ক ৰাখিবলৈ কাৰ এগেইনষ্টত ৱৰ্ক ডান কৰিছো M3 এগেইনষ্ট এতিয়া M4 ক ৰাখিছো এতিয়া ই আৰু ই তিনিওটা তাক ইম্পেক্ট কৰিব সো তিনিটাৰ এগেইনষ্টত ৱৰ্ক ডান কৰিব লাগিব সো M1 ৰ এগেইনষ্টত কিমান ৱৰ্ক ডান কৰিব -G M1 ওকে M4 ডিভাইড বাই ইহঁতৰ মাজৰ ডিসটেন্স সাপোজ মই R214 বুলি ধৰিলো তো R14 প্লাস M4 ক ৰাখিবলৈ M2 ৰ এগেইনষ্টত ৱৰ্ক ডান কৰিবলগীয়া হৈছে সো কিমান হৈছে -G M2 into M4 ডিভাইড বাই R24 হৈছে 2 আৰু 4 ৰ মাজৰ ডিসটেন্সটো এইটো R24 ঠিক আছে আকৌ M4 ৰ M3 ৰ এগেইনষ্টত ৱৰ্ক ডান কৰিবলগীয়া হৈছে ওকে তো কিমান হ'ব তেতিয়া হলে এটা R23 এইটো সো M4 ক তোমাৰ M3 ৰ এগেইনষ্টত ৱৰ্ক ডান কৰিবলগীয়া হৈছে কিমান ৱৰ্ক ডান কৰিছো এইটো যদি R34 বুলি লিখো তো প্লাস -G M4 into M3 ডিভাইড বাই R34 তো এইটো এটা গোটেই ৱৰ্ক ডানখিনি প্লাস কৰি দিয়া এই গোটেই ৱৰ্ক ডানখিনি প্লাস কৰিলে আমি যেটো ৰিজাল্ট পাম সেইটো হ'ব গোটেই সিস্টেমটোত ষ্টৰ হৈ থকা পটেনশিয়াল এনাৰ্জি ওকে সো পটেনশিয়াল এনাৰ্জি বুলি ক'লে কি হ'ব গোটেই সিস্টেমটো আমি বনাবলৈ যেটো ৱৰ্ক ডান কৰিছো সেইটো হৈছে তোমাৰ পটেনশিয়াল এনাৰ্জি ওকে সো মই ডাইৰেক্টলি এইখিনি গোটেই প্লাস কৰিবলৈ যেটো ৰিজাল্ট হ'ব মই কেনেকৈ লিখিম তোমালোকক ডাইৰেক্টলি হিখিনি শিকাই যাম ঠিক আছে ওকে হিখিনি শিকাই যাম তোমালোকে ফাইনেল ৰিজাল্টটো লিখিলেই হ'ব মই জাস্ট বুজাই দিছো কেনেকৈ লিখিম প্ৰথমতে আমি সাপোজ তিনটাৰ কাৰণে লিখিম ঠিক আছে প্ৰথমে তিনটাৰ কাৰণে লিখিম ওকে সাপোজ তোমাৰ M1 এইটো বোলে M2 এইটো M3 সাপোজ এই তিনটা মাছৰ কাৰণে সাপোজ আমি পটেনশিয়াল এনাৰ্জি ল'ব লাগে সো সবৰে ডিসটেন্স বিলাক লিখি ললো এইবিলাক তো এইটো হৈ গ'ল R12 এইটো হৈ গ'ল তোমাৰ R2 আৰু 3 মাজৰ ডিসটেন্স 23 এইটো হৈ গ'ল R1 আৰু 3 মাজৰ ডিসটেন্স R13 এটা গোটেই সিস্টেমটোৰ পটেনশিয়াল এনাৰ্জি কিমান হ'ব U = চাবা দেই কেনেকৈ লিখিম -G এইটো কমন আহিব M1 M2 by R12 plus M1 M3 by R13 আৰু M1 M4 আছে নেকি নাই এটা M2 পৰা ষ্টাৰ্ট কৰা প্লাস M2 M3 ডিভাইড বাই R23 আৰু M2 M4 আছে নেকি নাই হয়নে আৰু আছে নেকি কাবা নাই গোটেইখিনি শেষ সো এইটো চোৱা এইটো হ'ব তোমাৰ এই তিনটা তোমাৰ মাছৰ পটেনশিয়াল এনাৰ্জি তিনটা পেয়াৰ ওলাইছে না তিনটা পেয়াৰ কেলে ওলাইছে বাৰু প্ৰথম যেতিয়া আমি M1 ক আনি পেলাই ৰাখিছিলো সো ৱৰ্ক ডান তেতিয়া কৰাই নাই ৱৰ্ক ডান 0 হৈছিলে হয় নহয় নেক্সট যেতিয়া M2 ক আনিছো তেতিয়া M1 ৰ এগেইনষ্টত ৱৰ্ক ডান কৰিবলগীয়া হৈছে সো এটা পেয়াৰ পালো নেক্সট যেতিয়া M3 ক আনিছো তেতিয়া M1 ৰ এগেইনষ্টত ৱৰ্ক ডান কৰিবলগীয়া হৈছে M2 ৰ এগেইনষ্টত ৱৰ্ক ডান কৰিবলগীয়া হৈছে সো দুটা পেয়াৰ পাইছো টোটাল তিনটা পেয়াৰ ওকে সো এইটো হ'ব তিনটা মাছৰ কাৰণে পটেনশিয়াল এনাৰ্জি ফৰ্মুলা তিনটাৰ কাৰণে ঠিক আছে এতিয়া মই চাৰিটাৰ কাৰণে লিখিম ঠিক আছে হা চাৰিটাৰ কাৰণে লিখিম চাবা সাপোজ তোমাৰ চাৰিটা আছে আমাৰ ওচৰত M1 তোমালোকে নিজে তেনেকৈ পাঁচটা থাকিলেও নিজে লিখিব পাৰিবা M2 M3 M4
এই চাৰিটাৰ কাৰণে সাপোজ পটেনশিয়েল এনাৰ্জি উলিয়াম সো ইয়াৰ মাজৰ ডিসটেন্সটো ধৰিলো মই এটা মই বেলেগ কালাৰ দি লৈছো ইয়াৰ ডিসটেন্স ললো মই তোমাৰ r1 2 সৰি 1 2 1 আৰু 2 মাজৰ ডিসটেন্সটো m2 আৰু m3 মাজৰ ডিসটেন্সটো r23 m4 আৰু m3 মাজৰ ডিসটেন্সটো সাপোজ তোমাৰ r34 ওকে m1 আৰু m2 মাজৰ ডিসটেন্স m4 মাজৰ ডিসটেন্সটো r14 m4 আৰু m2 মাজৰ ডিসটেন্সটো r24 আৰু m1 আৰু m3 মাজৰ ডিসটেন্সটো মই ললো r13 এইটো সব ডিসটেন্স লৈ লৈছো সবৰে গেছটো অৰ্গান কৰিব লাগিব না হয় নহয় সো কিমান হ'ব পটেনশিয়াল চাবা দে কেনেকৈ লিখিম টেকনিকটো একদম সহজ সো পটেনশিয়াল এনাৰ্জি বুজাই ইউ ৰে ক্যাপিটেল ইউ ওকে সো পটেনশিয়াল এনাৰ্জি কিমান হ'ব -g m1 ৰ পৰা ষ্টাৰ্ট কৰা m1 m2 divide by r12 plus m1 m3 divide by r13 plus m1 m4 divide by r14 দেখিছানে কেনেকৈ লিখিছো m1 m2 r12 m1 m3 r13 r13 মানে কি 1 আৰু 3 মাজৰ ডিসটেন্সটো m1 m4 r14 আৰু m1 m5 আছে নেকি নাই ওকে পাঁচটাটো নাই সো নেক্সট তোমাৰ m2 ৰ পৰা ষ্টাৰ্ট কৰা এটা প্লাস m2 m3 দেখিছানে ডিভাইড বাই r23 m2 m4 ডিভাইড বাই r24 m2 m5 আছে নেকি নাই m2 m1 টো লিখিলৈ m2 m1 হয় নহয় সো প্লাস তোমাৰ এটা m3 পৰা ষ্টাৰ্ট কৰা m3 m4 ডিভাইড বাই r34 এইটো আৰু m3 m5 আছে নেকি নাই ওকে তো হৈ গল না m4 টো নাই m4 m5 তো কেটা হৈ গল পেয়াৰ 1 2 3 4 5 6টা পেয়াৰ হৈ গল ওকে 4টা মাছৰ কাৰণে 6টা পেয়াৰ আৰু কেটা পেয়াৰ ওলাব এইটো ফৰ্মুলা মুখস্থ ৰাখিবা তোমালোকে n * n - 1 ডিভাইড বাই 2 ইমানটা পেয়াৰ ওলাব সদায় ওকে পটেনশিয়াল এনাৰ্জি উলিয়াব যাতে সদায় নাম্বাৰ অফ পেয়াৰছ হ'ব এইটো ইমানটা তো ইয়াত কেটা আছে তোমাৰ মাছ এটা দুটা তিনটা চাৰিটা তো পেয়াৰ কেটা ওলাব 4 * n - 1 3 ডিভাইড বাই 2 সো কেটা পেয়াৰ ওলাব 6টা পেয়াৰ ওলাইছে নাই 1 2 3 4 5 6 6টা পেয়াৰ ওলাইছে না শুদ্ধ এইটো ওকে চাবা দে পটেনশিয়াল এনাৰ্জিটো উলিয়াবলৈ আহে পৰীক্ষা এন্ট্ৰেন্সটো উলিয়াব আহে ওকে আৰু ল'ৰা ছোৱালী তোমাৰ এই পটেনশিয়াল এনাৰ্জি উলিয়াব হেৰি কৰা ক্লাছটো বৰ টান পায় ওকে তো এতিয়া ম্যাথমেটিক্যাল প্ৰবলেম কৰিম ফৰ্মুলাটো লিখি ললা সবে নাও তোমালোকৰ টেক্সট বুকৰ এটা ম্যাথমেটিক্যাল ফৰ্মুলা আমি ম্যাথমেটিক্যাল এটা প্ৰবলেম কৰিম এই দিছানে find the potential energy of the system of 4 particles 4টা পাৰ্টিকুল আছে m এইখিনি ৰাখিছো m ইয়াতো m ইয়াতো m ইয়াতো m m মাছৰ 4টা পাৰ্টিকুল আছে 4টা পাৰ্টিকুল কি কৰিলে মই স্কয়াৰ এটাৰ 4টা সাইডৰ একদম ওপৰত ৰাখিছো স্কয়াৰ এটাৰ একদম এজত দেখিছানে আমি 4টা পাৰ্টিকুল ৰাখিছো আৰু স্কয়াৰটো সাইড কিমান দিছে l l দৈৰ্ঘ্যৰ এটা বৰ্গ আছে বৰ্গটোৰ 4টা চুকত 4টা ভৰ ৰাখিছো আমি আৰু মাছ কিমান পাৰ্টিকুল গিটাৰ m এটা গুটা সিস্টেমটো পটেনশিয়াল এনাৰ্জি কিমান উলিয়াব লাগে ওকে তো কেনেকৈ উলিয়াম ফৰ্মুলা লিখি লোৱা কি হ'ব ফৰ্মুলা তো 4টাৰ কাৰণে মই লিখাইছিলো মাত্ৰ ওকে নিজে লিখিব ট্ৰাই কৰিছো -g কি হ'ব m1 m2 আমি ধৰিলো এটো m1 বুলি লিখছো ঠিক আছে ধৰি ললো এটো m1 এটো বলে আমি ধৰিলো ইয়াৰ হেটো m2 এটো ধৰিলো আমি m3 এটো m2 বুলি ধৰিলো ঠিক আছে এটো m3 আৰু ধৰি ললো মই এটো m4 4টা মাছ এটা ফৰ্মুলা লিখি লোৱা খেলিবি লাইছে দি ফৰ্মুলা লিখি লোৱা ফাৰ্স্ট সো -g So -g formula লিখি লম ফার্স্ট ওকে u is equal to -g কি হ'ব ফর্মুলা m1 m2 divide by r12 plus m1 m3 divide by r13 plus m1 m4 divide by r14 হলে plus m2 m3 divide by r23 plus m2 m4 divide by r24 plus m3 m4 divide by r34 হলে সরা পেয়ার হল 1 2 3 4 5 6 সরা পেয়ার হৈ গল হল এটা আমাৰ ডিসটেন্স লাগিব নহয় এটা আমাৰ ডিসটেন্স লাগিব না সবৰে ডিসটেন্স আহিব না সো এইখিনি পাই এখিনলে l সো এইগিটা হ'ব l এইগিটা কিমান কেনেকৈ উলিয়াম ট্ৰাইগোনোমেট্ৰি এপ্লাই কৰি লিয়া পাইথাগোৰাছ থিওৰাম এপ্লাই কৰি লিয়া তোমাৰ কথা ঠিক আছে তো কি হ'ব তো
তো এইটো যদি l তেল a কোণ কিমান হ'ব ৰুট অভাৰ অফ l স্কুৱেৰ প্লাছ l স্কুৱেৰ হয়নে সো এইখিনি পৰা এইখিনিলে কিমান ৰুট অভাৰ অফ l স্কুৱেৰ প্লাছ l স্কুৱেৰ কিমান হ'ব তেতিয়াহ'লে ৰুট অভাৰ অফ l স্কুৱেৰ প্লাছ l স্কুৱেৰ সো কিমান হ'ব হয় নহয় বুজি পাইছানে এইটো ৰাইট এংগল ট্ৰাইংগল না ৰাইট এংগল ট্ৰাইংগলৰ হাইপোটেনিউজ স্কুৱেৰ ইকুৱেল টু কি হ'ব বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ তো হাইপোটেনিউজ ইকুৱেল টু ৰুট অভাৰ অফ বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ এইখিনিটো জানা আৰু হয় নহয় তো কিমান হ'ব ৰুট অভাৰ অফ 2l স্কুৱেৰ সো l টো বাহিৰলৈ ওলাব l ৰুট 2 ওকে তো এখন কিমান হৈ যাব এইখিনি পৰা এইখিনিলে l ৰুট 2 এইখিনি পৰা এইখিনিলে ঠিক তেনেকৈ এইখিনি পৰা এইখিনিলে একে l ৰুট 2 এইটো ডিসটেন্স আমি পাই গলো ওকে এতিয়া আমি পাতি যাম আৰু ডাইৰেক্ট ফৰ্মুলাত সো কিমান হ'ব u এটা ডাইৰেক্ট পাতি যোৱা তো u ইজ ইকুৱেল টু কিমান হ'ব মাইনাছ g m1 m2 m1 কিমান m ইনটু m2 কিমান m সো m1 m2 হৈ গ'ল m স্কয়াৰ ডিভাইড বাই r1 ট্ৰু m1 আৰু m2 মাজৰ ডিসটেন্স কিমান দিছো মই l ওকে এইটো চাগে চাবা দে খেলিমেলি নকৰিবা লিখাটো খেলিমেলি নকৰিবা প্লাস m1 m3 m1 হেতু m3 সো মাল্টিপ্লাই কি হৈ গ'ল m ইনটু m দুইটাৰ মাসটো সমান m স্কয়াৰ ডিভাইড বাই ডিসটেন্সটো কিমান এটো আকৌ কিমান হৈ গ'ল l ৰুট 2 প্লাস m1 m4 সো কোনটো m1 m4 সো m ইনটু m m স্কয়াৰ ডিভাইড বাই ডিসটেন্স কিমান l হয়নে প্লাস m2 m3 কিমান m ইনটু m m স্কয়াৰ ডিভাইড বাই ডিসটেন্সটো কিমান l হয়নে তো প্লাস m2 m4 তো m2 ইনটু m4 কিমান হৈ গ'ল m ইনটু m m স্কয়াৰ ডিভাইড বাই 2 আৰু 4 ৰ মাজৰ ডিসটেন্সটো কিমান হৈ গ'ল l ৰুট 2 ওকে আৰু কি থাকিলে m3 m4 so m into m square divide by l এটো বুজি পাইছা না এটো সবে বুজি পাইছা এখিলাকে সবে বুজি পাইছা yes তো কিমান হ'ব কে তোমাৰ minus g কিমান হ'ব তোমাৰ এটো m square by l কেটা আছে এটা দুটা তিনটা চাৰিটা সব চাৰিটা m square by l হয়নে প্লাস m square by l ৰুট 2 কেটা আছে এটা দুটা তো দুটা m square by l ৰুট 2 l ৰুট 2 ওকে তো এটো 2 by ৰুট 2 তো ৰুট 2 উপর ক্যান্সেল করলে কি থাকিব ওকে সো এটো মাইনাস g বলে 4 m square by l প্লাস ৰুট 2 উপর তোমার কি থাকিলে ৰুট 2 m square by l তো ওলাই গলে তো তোমার কি হৈ গল তেতিয়ালে পটেনশিয়াল এনার্জি সো মাইনাস g m square by l কমন আহিলে তো ভিতর কি থাকিলে তোমার 4 প্লাস ৰুট 2 এনেকে লিখি থব পাৰা ঠিক আছে নহলে ডাইৰেক্ট কৈ দিয়া ৰুট 2 মানে কিমান ৰুট 2 ৰ ভ্যালু মনত ৰাখিবা ৰুট 2 মানে কিমান হ'ব 1.41 ৰুট 2 ৰ ভ্যালু তো 4 প্লাস 1.41 কিমান হৈ যাব মাইনাস 5.41 g m square by l তো এটো প্লাস কৰিলে কিমান হৈ যাব মই আনসাৰটো ওপৰ লিখিছো জাগা নাই কাৰণে ওকে তো কিমান হৈ যাব u is equal to sorry দেখা নাই ন তো মই ইয়াত লিখিছো সো কিমান হৈ গল u is equal to কিমান হ'ব minus 4 plus 1.41 so 5.41 gm square by l gm square divided by l এটো হৈ যাব আনসাৰটো ওকে তো বুজি পালা সকলে সো এই কোৱেশ্চনটো পৰীক্ষাত আহে কেতিয়াবা ওকে এতিয়া আমি পঢ়িম next topic yes escape velocity পলায়ন বেগ escape velocity মানে কি বাৰু ওকে এই escape velocity বুজিবলৈ খুব ভাল লাগে ওকে সাপোজ মই এটা অবজেক্ট এটা আছে এটা অবজেক্ট এটা সাপোজ মই এটা অবজেক্ট আছে ঠিক আছে ইয়াক মই দলি মাৰি দিলো কি আকৌ কি হ'ব তললে বেক কৰিব না বস্তুটা মই দলি মাৰি দিছো আকৌ হি বেক কৰিছে আৰু বেছি স্পিডত দলি মাৰি দিছো আৰু হি ওপৰলে গৈছে আকৌ হি বেক কৰিছে তললে ওকে আৰু বেছি স্পিডত মাৰি পঠিয়ালে আৰু বহুত ওপৰলে গ'ল আকৌ হি বেক কৰিলে যেটো স্পিডত মাৰি পঠিয়ালে ই আৰ্থৰ গ্ৰেভিটেশনাল attraction গ্ৰেভিটেশনাল ফিল্ডৰ জাস্ট পাৰ হৈ গ'ল ওকে মানে হি গলে গুছি গ'ল ইনফিনিটিলে গুছি গ'ল ম্যাথমেটিক্যাল ল্যাঙ্গুয়েজত তোমাৰ হি গলে গুছি গ'ল ইনফিনিটিলে গুছি গ'ল ওকে সেই স্পিডটোকে কয় এস্কেপ ভেলোসিটি বা পলায়ন বেগ
যিটো স্পীডত বস্তু এটা একদম আৰ্থৰ সাৰফেসৰ একদম পাৰপেন্ডিকুলাৰলি ওকে এখন আৰ্থ হয় নহয় আৰ্থৰ পৰা মই বস্তুটো এনেকে দলিয়াই দিছো আকৌ সি বেক কৰিছে আৰু স্পীডত দলিয়াইছে আকৌ সি বেক কৰিছে আকৌ সি মাৰিছে আৰু ওপৰলৈ গৈছে আকৌ বেক কৰিছে যিটো স্পীডত মাৰি পঠিয়ালে সিয়া ঘূৰি নাহে গ'ল সি আৰ্থৰ পৰা ওলাই সেই স্পীডটোকে কি বুলি কোৱা হয় তোমাৰ পলায়ন বেগ বা এস্কেপ ভেলচিটি ওকে এতিয়া আমি চাম এস্কেপ ভেলচিটিৰ এটা প্লেনেটত এস্কেপ ভেলচিটি ফৰ্মুলা কি হ'ব পাৰে ওকে তাৰপৰা আমি আৰ্থটো উলিয়াই চাম যে আৰ্থত কিমানটো স্পীডত বস্তু এটা ওপৰলৈ মাৰি পঠিয়ালে সি ঘূৰি নাহে ওকে সেইটোকে কি বুলি কোৱা হয় এস্কেপ ভেলচিটি তো এস্কেপ ভেলচিটিৰ ডেফিনেশ্যনটো মই তোমালোকৰ কাৰণে লিখি আনিছিলো ওকে সো এটো লিখি লবা সবেই যে escape velocity it is the minimum velocity with which a body must be projected vertically upwards in order to just escape from the gravitational field of the earth okay যি নিম্নতম বেগেৰে বস্তু এটা ভূপৃষ্ঠৰ উলম্ব দিশত প্ৰক্ষেপ কৰিলে সেই মধ্যাকৰ্ষণ ক্ষেত্ৰৰ আকৰ্ষণৰ বাহিৰ হৈ যায় ওকে আৰু পুনৰ পৃথিৱীৰ বুকুলৈ উভতি নাহে তাকে কি বুলি কোৱা হয় পলায়ন বেগ বা escape velocity ওকে এতিয়া আমি escape velocity ফৰ্মুলা ডিৰাইভ কৰিম যে কেনেকৈ উলিয়াম escape velocity ওকে escape velocity ফৰ্মুলা ডিৰাইভ কৰিম ওকে সো এক্সপ্ৰেছন ফৰ escape velocity মই লিখাই যাম তোমালোকক এক্সপ্ৰেছন ফৰ escape velocity পলায়ন বেগৰ প্ৰকাশ ৰাখে পলায়ন বেগৰ প্ৰকাশ ৰাখে এক্সপ্ৰেছন ফৰ escape velocity পলায়ন বেগৰ প্ৰকাশ ৰাখে ঠিক আছে আমি এইটো এক্সপ্ৰেছন লিয়াম এতিয়া escape velocity এক্সপ্ৰেছন লিয়াবলৈ আমি কি চিন্তা কৰিব লাগিব ভাবিছোন কি কনসেপ্ট লগাই পেলাই আমি escape velocity এক্সপ্ৰেছন লিয়াম কেনেকৈ উলিয়াম সাপোজ তোমাৰ এখন আৰ্থ এইটো অবজেক্টটো এটা আছে মই তাক দলিয়াই মাৰিম ওপৰ দলি মাৰি দিম ওপৰ দলি মাৰিলে কি হ'ব তাক এনেকুৱা এটা জেগালৈ পঠিয়াই দিম সি আৰু ঘূৰি নাহে আৰু মানে তাক আৰ্থে তাক টানিব নোৱাৰে আৰু মই কি কৈছিলো আৰ্থে যেতিয়া আৰ্থৰ গ্ৰেভিটেশ্যনটো যেতিয়া তাক ইম্পেক্ট কৰিব নোৱাৰে বস্তুটো কলৈ গুচি গ'ল ইনফিনিটিলৈ গুচি গ'ল মেথমেটিক্সৰ ভাষাত ওকে সো কি হ'ব বস্তুটো ক'বা গুচি গ'ল বস্তুটো সাৰফেসত আছিল না বস্তুটো বোলে ক'ত আছিলে আৰ্থৰ সাৰফেসত আছে মানে আৰ্থৰ সাৰফেসত আছে মানে আৰ্থৰ পৰা কিমান দূৰত আছে 0 নহয় আকৌ ৰেডিয়াছৰ সমান দূৰত আছে অবজেক্টটো আৰ্থৰ সাৰফেসত আছে তাৰ মানে অবজেক্টটো বস্তুটোৰ অবজেক্ট আৰু আৰ্থৰ মাজৰ ডিসটেন্সটো 0 নহয় কিন্তু অবজেক্ট আৰু বস্তুটোৰ আৰ্থৰ মাজৰ ডিসটেন্সটো হৈছে r আৰ্থৰ ৰেডিয়াছ আমি জানো ডিসটেন্স সদায় চেণ্টাৰৰ পৰা চেণ্টাৰৰ মাজত ক্যালকুলেট কৰে হয়নে সো যদি আৰ্থৰ সাৰফেসত বস্তু এটা আছে মানে আৰ্থৰ পৰা সি 0 ডিসটেন্সত নাই আৰ্থৰ সাৰফেসত আছে না তো আৰ্থৰ পৰা কিমান দূৰত আছে আৰ্থৰ ৰেডিয়াছৰ সমান ডিসটেন্সত আছে ডিসটেন্স সদায় চেণ্টাৰৰ পৰা ক্যালকুলেট কৰিবা চেণ্টাৰ অফ মাছৰ পৰা ওকে সো আৰ্থৰ পৰা সি ইয়াত আছে r ডিসটেন্সত আছে কলৈ পঠিয়াব লাগিব ইনফিনিটিলৈ পঠিয়াব লাগিব সো আমি টেকনিক কি লগাম ইয়াত যে বস্তুটো আৰ্থৰ সাৰফেসৰ পৰা ইনফিনিটিলৈ পঠিয়াবলৈ হলে ওয়ার্ক ডান কিমান কৰিব লাগিব সেই ওয়ার্ক ডানটো উলিয়াই লম ওকে আৰ্থৰ সাৰফেসৰ পৰা বস্তুটো ইনফিনিটিলৈ যাবলৈ যেটো ওয়ার্ক ডান কৰিব লাগিব সেই ওয়ার্ক ডানটো আমি উলিয়াই লম কিমান কাৰ্য কৰিলো অসীমলৈকে পঠিয়াবলৈ কিমান কাৰ্য কৰিলো সেই কাৰ্যখিনি আমি উলিয়াই লম এটা যিমানটো ওয়ার্ক ডান হ'ব সিমানটো কাইনেটিক এনাৰ্জিত মাৰি পঠিয়াই দিম তাক বুজি পাইছা নাই বস্তুটো বোলে ইয়াৰ পৰা ইয়ালৈ লৈ যাবলৈ বোলে ইনফিনিটিলৈকে লৈ যাবলৈ সাপোজ কিমান দৰকাৰ হ'ব বোলে 100 জুল ওয়ার্ক ডান কৰিব লাগিব মই ধৰি ললো বুজাবলৈ মই ধৰি লৈছো সাপোজ আৰ্থৰ সাৰফেসৰ পৰা বস্তুটো একদম ইনফিনিটিলৈকে আউট কৰি দিবলৈ 100 জুল ওয়ার্ক ডান কৰিব লাগিব মানে তুমি কি কৰিব লাগিব 100 জুলত আমি তাক পঠিয়াব লাগিব না 100 জুল এনাৰ্জিত যদি মাৰি পঠিয়াই দিও গৈ 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 তাত 0 হৈ যাব গম পাইছা না হি জাস্ট গ্ৰেভিটেশনাল ফিল্ডৰ বাহিৰ হৈ যাব ওকে তো 100 জুল কিহত মাৰিব লাগিব কাইনেটিক এনাৰ্জিত দলিয়াব লাগিব আৰু কাইনেটিক এনাৰ্জি এক্সপ্ৰেছন কি হয় হাফ অফ mv স্কয়াৰ গতি শক্তিৰ প্ৰকাশ ৰাখি তো যিটো গতি শক্তিৰে মাৰিলে সি যিমানটো গতি শক্তিৰে দলিয়াই দিলে সি আৰ্থৰ গ্ৰেভিটেশনাল ফিল্ডৰ বাহিৰ হৈ গ'ল ওকে আৰু সেই গতি শক্তিটো কি কেনেকৈ উলিয়াম যে ইয়াৰ পৰা একদম ইনফিনিটিলৈ নিবলৈ যেটো ওয়ার্ক ডান হৈছে সেই ওয়ার্ক ডানটো উলিয়াই লম তাৰ লগত গতি শক্তিটো বা কাইনেটিক এনাৰ্জিটো ইকুৱেল কৰি দিম তে ওলাই যাব escape velocity ওলাই যাব না হয় নহয় সো সেই টেকনিকটো লগাই পেলাই আমি কৰিম ঠিক আছে তো ডায়াগ্ৰামটো আঁকিলে ভাল হ'ব ওকে সাপোজ an earth সাপোজ এই ভুল হোৱা নাই an earth আৰ্থৰ সাৰফেসত বস্তুটো আছিলে
মই সৰুকৈ আঁকিছোঁ আৰ্থৰ ছাৰ্ফেচত বস্তুটো আছিলে ঠিক আছে চ' ছাৰ্ফেচত আছে মানে চেণ্টাৰৰ পৰা কিমান দূৰত আছে ৰেডিয়াছৰ সমান দূৰত আছে তাৰ আৰ্থৰ ৰেডিয়াছটো আৰ অ'কে চ' ছাপ'জ বস্তুটো এইখিনিত আছিলে এনি পজিশ্যন বোলে এনেকুৱা এটা পজিশ্যন আছিল বোলে এইখিনিত আছে বোলে অ'কে এইখিনি চ' তেতিয়াহ'লে বস্তুটো যেতিয়া এইখিনিত আছিলে ছাপ'জ বস্তুটো আৰ্থৰ পৰা কিমান দূৰত আছে এক্স চ' এইখিনিৰ পৰা বোলে পইণ্টটো মই ধৰিলো এৰ পৰা বি লে অকণমান ডিষ্টেঞ্চ অলপ ডিষ্টেঞ্চত আমি কি বুলি কওঁ ডি এক্স অ'কে আমি অবজেক্টটোক ধৰি ললো অবজেক্টটো আৰ্থৰ পৰা এক্স ডিষ্টেঞ্চত এইখিনিত আছিলে বোলে অ'কে এই অবজেক্টটোক অলপমান ডিষ্টেঞ্চ ওপৰলৈ উঠিয়াবলৈ কিমানটো ৱৰ্কডাউন কৰিলো আমি সেইটো উলিয়াই ল'ম তাৰপিছত একদম ইনফিনিটিলৈকে নিবলৈ যিটো ৱৰ্কডাউন কৰিলো সেইটো উলিয়াই দিম একদম ইনফিনিটিলৈকে নিবলৈ যিটো ৱৰ্কডাউন কৰিলো সেইটো উলিয়াই দিম অ'কে সেই ৱৰ্কডাউনটো কি হ'ব তোমাৰ ইয়াৰ পৰা অসীমলৈকে নিয়া ইনফিনিটিলৈ নিয়া ৱৰ্কডাউনটো সেই ৱৰ্কডাউনটো উলিয়াই পেলাই তাৰ লগত কাইনেটিক এনাৰ্জি ইকুৱেল কৰি দিম যিমানটো ৱৰ্কডাউন কৰিব লাগিব আৰে আৰ্থৰ ছাৰ্ফেচৰ পৰা বস্তুটো ইনফিনিটিলৈকে পঠিয়াবলৈ যিটো ৱৰ্কডাউন কৰিব লাগিব সেই ৱৰ্কডাউনটোৰ যিমানটো লাগিব আমাক সিমানটো এনাৰ্জি দলিয়াব লাগিব না তেতিয়াহে সি পাৰ হৈ যাব আৰ্থৰ গ্ৰেভিটেশ্যন লিমিটৰ অ'কে চ' সেই কনচেপ্টটো ইউজ কৰি পেলাই আমি এইটো চল্ভ কৰিম ঠিক আছে চ' ধৰি ললো অবজেক্টটোৰ মাছটো তোমাৰ স্মল এম আৰু আৰ্থৰ মাছটো ধৰি ললো তোমাৰ কেপিটেল এম অ'কে তেতিয়াহ'লে এইখিনিত যে আছিলে আৰ্থে বস্তুটো কিমানটো ফ'ৰ্চত টানি আছিলে অ'কে যেতিয়া অবজেক্টটো এ ডিষ্টেঞ্চত আছে তেতিয়াহ'লে তোমাৰ সি আৰু আৰ্থৰ মাজৰ ফ'ৰ্চটো কিমান সাপোজ ধৰি ললো an object of mass m is at a distance x from the earth অসমীয়াত মই কৈ দিছো ধৰা হল m ভৰৰ বিন্দুসম বস্তুটো পৃথিৱীৰ পৰা x দূৰত্বত আছে অ'কে x from the earth তেতিয়াহ'লে তাহাঁতৰ মাজত ফ'ৰ্চ কিমান আৰ্থ আৰু সেই বস্তুটোৰ মাজত ফ'ৰ্চ কিমান অ'কে আৰ্থ আৰু সেই অবজেক্টৰ মাজত ফ'ৰ্চ কিমান তেতিয়াহ'লে ফ'ৰ্চ কি ফ'ৰ্চ এইটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ between the object and the earth between the mass and the earth কিমান হ'ব ফ'ৰ্চটো F is equal to আমি জানো নিউটনৰ ল মতে ফ'ৰ্চ কেনেকৈ কৰিলে যি আৰ্থৰ মাছ ইনটু অবজেক্টৰ মাছ ডিভাইড বাই অবজেক্টটো কিমান দূৰত আছে আৰ্থৰ পৰা x ডিষ্টেঞ্চত আছে তো x ডিষ্টেঞ্চত থকা অবজেক্টটোক আৰ্থে ইমানটো ফ'ৰ্চত টানি আছে এতিয়া সেই অবজেক্টটোক অলপমান দূৰলৈ লিফ্ট কৰিবলৈ অলপমান বাই এ ভেৰি স্মল ডিষ্টেঞ্চ dx এমাউণ্টত আমি যেতিয়া বস্তুটো ওপৰলৈ পঠিয়াম তেতিয়া তোমাৰ ৱৰ্কডাউন কিমান কৰিব লাগিব এতিয়া ৱৰ্কডাউন কেনেকৈ বুলি আমি জানো ৱৰ্কডাউন ইকুৱেল টু ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট হয় নহয় চ' এই ফৰ্মটো ইউজ কৰি পেলাই আমি ৱৰ্কডাউন লিয়াম ত' কি কৰিম আৰ্থৰ গ্ৰেভিটিৰ এগেইনষ্টত বস্তুটো অলপমান ওপৰলৈ উঠিবলৈ নিয়া ৱৰ্কডাউনটো কিমান হ'ব চ' ৱৰ্কডাউন to move the object ৱৰ্কডাউন to move the body okay by a small amount by a small distance dx against the gravity okay মধ্যাকৰ্ষণৰ বিপৰীতে বস্তুটো অতি ক্ষুদ্ৰ এক দূৰত্ব dx পৰিমাণে হৰণ ঘটাবলৈ কৰা কাৰ্য against the gravity কিমান হ'ব ৱৰ্কডাউন DW বুলি লিখিছো কাৰণ গোটেইখিনি ৱৰ্কডাউন লিয়া নাই আমি কি ৱৰ্কডাউন লিয়াইছো যে গ্ৰেভিটিৰ এগেইনষ্টত বস্তুটো এইখিনি পাই এইখিনি এটা স্মল ডিষ্টেঞ্চ উঠাবলৈ কৰা ৱৰ্কডাউনটো ওলাইছো তো কিমান হ'ব সেই ৱৰ্কডাউনটো ৱৰ্কডাউন ইকুৱেল টু কি হয় ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট বাকি যিফালে ফ'ৰ্চ দিছা সেইফালে উঠিছে তো cos 0 1 ওকে so f into dx so dw is equal to f into dx তেতিয়াহ'লে ক'ৰ পৰা নিবা আৰৰ পৰা একদম ইনফিনিটিলৈ নিয়া ৱৰ্কডাউনটো কিমান হ'ব ওকে অলপমান ডিষ্টেঞ্চ dx ডিষ্টেঞ্চ তাক ওপৰলৈ উঠাবলৈ কৰা ৱৰ্কডাউনটো হৈছে f into dx তেতিয়াহ'লে একদম ইনফিনিটিলৈ নিবলৈ কৰা ৱৰ্কডাউনটো কিমান হ'ব তো কি কৰিম আমি ইন্টিগ্ৰেশ্যন কৰিম therefore total work done to move the object towards infinity so বস্তুটো অসীমলৈকে কঢ়িয়াই নিবলৈ কৰা
কাৰ্য কিমান হ'ব টোটেল ৱৰ্ক ডান সো w ইকুৱেল টু কিমান হ'ব ইন্টিগ্ৰেশন অফ dw হয়নে সো ইন্টিগ্ৰেশন অফ কি আছিলে dw মানে f ইনটু dx সো কোপা নিছো আৰ্থ সাৰফেসৰ পৰা অসীমলে দলিয়াবলে যেটো ৱৰ্ক ডান কৰিম এই ৱৰ্ক ডানটো আমি উলিয়াব লাগিব না হয় না সো r ৰ পৰা ইনফিনিটি নিবল যেটো ৱৰ্ক ডান কৰিছো সেই ৱৰ্ক ডানটো আমি উলিয়াব লাগিব সো f ৰ ভ্যালু কিমান আছিলে f ইজ ইকুৱেল টু w ইকুৱেল টু f ৰ ভ্যালু পাতা f ইজ ইকুৱেল টু কি g আৰ্থৰ মাস ইনটু বস্তুটোৰ মাস ডিভাইড বাই x স্কয়াৰ ইনটু dx ইয়াত কনস্ট্যান্ট কি আহিব আউট কৰা g m m ইয়াত খেলিমেল নকৰিবা মই আকৌ এটা কথা কৈছিলো লৰছলি খেলিমেল লাগে যে কনস্ট্যান্ট কোনটো হ'ব ইয়াত চোৱা তুমি ইন্টিগ্ৰেশনটো উইথ ৰেসপেক্ট টু কি কৰিছা উইথ ৰেসপেক্ট টু তুমি x তুমি ইন্ডিকেট কৰিছা না x ৰ সাপেক্ষে তুমি ইন্ডিকেট কৰিছা dx ওকে স্মল d ৰ লগত কি আছে x না সো x থকা টাৰ্ম কিটা বাদ দি পেলাই বাকি সব কনস্ট্যান্ট বাহিৰলৈ লৈ দিয়া x থকা টাৰ্ম কিটা বাদ দি বাকি সব কি হৈ যাব কনস্ট্যান্ট একিটা বাহিৰলৈ লৈ দিয়া সো g m m কনস্ট্যান্ট সব ভিতৰত কি থাকিলে r টু ইনফিনিটি থাকিলে কি x স্কয়াৰ যদি ওপৰ লৈ যাও x টু দি পাৱাৰ -2 dx তো কিমান হ'ব তেতিয়াহলে এটো তো ৱৰ্ক ডান কিমান হৈ যাব ৱৰ্ক ডান ইকুৱেল টু এটো g m m ওকে x to the power n dx integration of x to the power n dx কি আছিলে x to the power n plus 1 divided by n plus 1 ইয়াৰ n ৰ ভ্যালুটো -2 সো লিমিটটো হৈছে r to infinity তো কিমান হৈ যাব g m m তো কিমান হ'ব এটা -1 ইফালে হৈ গল তোমাৰ x to the power -1 r to infinity okay -2 plus 1 -1 so ইফালে মাইনাস টো ফেল লৈ আহা -g m m x to the power -1 মানে কি 1 by x কোৰ পৰা কলৈ নিছা r ৰ পৰা ইনফিনিটি লৈকে নিছা তুমি ঠিক আছে তো কিমান হ'ব -g m m 1 by x to the power -1 মানে 1 by x নহয় মই লিখিছো গম পাইছা না x to the power -1 মানে 1 by x বাকি -1 টো ইফালে আহিলে তো 1 by x ৰ জায়গাত এবাৰ আপাৰ লিমিট লিখা মাইনাস x ৰ জায়গাত এবাৰ লোৱাৰ লিমিট লিখা x ৰ জায়গাত এবাৰ আপাৰ লিমিট ভৰোৱা ইনফিনিটি x ৰ জায়গাত এবাৰ লোৱাৰ লিমিট ভৰোৱা r okay minus কৰি পেলাই তো -g m m 1 by infinity মানে 0 -1 by r so কিমান হৈ গল তোমাৰ মাইনাস প্লাস g m m by r এই খিনি বুজি পালানে so -g m m by r এইটো হৈছে বস্তুটো তোমাৰ ইনফিনিটি লৈকে নিবলে কৰা ৱৰ্ক ডান তোমাৰ এটা হিমানটো কাইনেটিক এনাৰ্জিত মাৰিব লাগিব না ওকে সো যদি আমি এস্কেপ ভেলোসিটিটো v বুলি ধৰো বলে r আমি এটা গম পালো যে বস্তুটো একদম ইয়াৰ পৰা আৰ্থৰ সাৰফেসৰ পৰা একদম ইনফিনিটি লৈকে নিবলে কৰা যেটো ৱৰ্ক ডান সেই ৱৰ্ক ডানটো কিমান ললে তোমাৰ সেই ৱৰ্ক ডানটো ললে g ওকে g m m by r g আৰ্থৰ মাস ইনটু বস্তুটোৰ মাস ডিভাইড বাই আৰ্থৰ ৰেডিয়াস ওকে এটা তুমি বস্তুটোক যিমানটো ইনফিনিটি নিবলে যেটো ৱৰ্ক ডান উলিয়ালা সেই হিমানটো ৱৰ্ক ডানত বস্তুটো যদি লৈ যাব নহয় হিমানটো ৱৰ্ক ডান কৰিব লাগিব মানে হিমানটো কাইনেটিক এনাৰ্জিত মাৰিব লাগিব না হয় নহয় আৰু বস্তুটো যদি এস্কেপ ভেলোসিটিটো ve হয় মন ৰাখিবা বস্তুটোক ইনফিনিটি লৈকে পहुंचाই দিবলৈ যেটো ৱৰ্ক ডান কৰিব লাগিব সেই ৱৰ্ক ডানটো ইমানটো হ'ব লাগিব ওকে এটা বস্তুটো দলিয়াই দিবলৈ তুমি যেটো স্পিডত দলিয়াবা মানে যেটো কাইনেটিক এনাৰ্জিত দলিয়াবা সেই কাইনেটিক এনাৰ্জিটোৰ হিমানটো ৱৰ্ক ডান ঠিক কৰিব লাগিব না কমপ্লিট এতিয়া কি বাহিৰ ওলাই যাব ওকে সো কিমান হ'ব so যেটো কাইনেটিক এনাৰ্জি বস্তুটো কাইনেটিক এনাৰ্জি কিমান so if v is the escape velocity যদি বস্তুটোৰ escape velocity বা পলায়ন বেগ যদি তোমাৰ ve হয় of the object if v is the escape velocity of the object তেতিয়া বস্তুটো যেটো কাইনেটিক এনাৰ্জি দলিয়াইছা so কিমান হ'ব half of m into কিমানটো স্পিডত দলিয়াইছো সেই স্পিডটোকে আমি escape স্পিড বুলি ধৰিছো ve so সেই কাইনেটিক এনাৰ্জিটো কি হ'ব লাগিব ইমানটো ৱৰ্ক ডান কি দিব লাগিব না সেই কাইনেটিক এনাৰ্জিটো হিমানটো ৱৰ্ক ডান দিব পাৰিলেহে সেই ইমানটো স্পিডত দলিয়াই দিলে বস্তুটো একদম গ্ৰেভিটেশন লিমিটৰ বাহিৰ হৈ যাব ওকে so half mv square is equal to g m into m divided by r so v m cancel গল হয় নহয় so ইয়াৰ পৰা ve উলিবা ওকে ve is equal to কিমান হ'ব root over of 2gm by r এইটো হৈ গল escape velocity formula ওকে so escape velocity formula কি পালো আমি এইটো এটা এই 2 টো এফালে গুছি গল v square root over লৈ লিলো root over 2gm by r so এইটো হৈ গল escape velocity formula
অ'কে, এতিয়া আমি আৰু ইয়াক ধুনীয়াকৈ লিখিব পাৰোঁ। আমি জানো যে চিন্স জি ইজ ইকুৱেল টু কি আছিলে, জি এম বাই আৰ স্কুৱেৰ। অ'কে, চ' জি ইনটু আৰ স্কুৱেৰ ইজ ইকুৱেল টু কিমান হ'ব, জি এম। চ' আমি যদি এই ইকুৱেশ্যনটো জি এমৰ ভেলু লিখি দিওঁ তেতিয়া কি হ'ব, আমি এতিয়া এস্কেপ ভেলচিটি আৰু এটা ফৰ্মুলা পাম ন, আৰু এটা ফৰ্মুলা পাম, কি পাম, ভি ই ইজ ইকুৱেল টু ইয়াত ৰুট অভাৰ 2 জি এমৰ জেগাত আমি কি পাই দিলো, জি আৰ স্কুৱেৰ, জি আৰ স্কুৱেৰ ডিভাইডেড বাই আৰ। চ' কিমান হৈ গ'ল, এস্কেপ ভেলচিটি ইজ ইকুৱেল টু ৰুট অভাৰ 2 ইনটু জি ইনটু আৰ। এইটো এটা মজা আমি এক্সপ্ৰেছন পালো এস্কেপ ভেলচিটি। চ' এস্কেপ ভেলচিটি দুটা আমি পালো এক্সপ্ৰেছন, এটা হ'ল ৰুট অভাৰ 2 জি এম বাই আৰ আৰু এটা হৈ গ'ল ৰুট 2 জি আৰ। ইয়াত জি মানে কি, এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি, আৰু আৰ মানে হৈ গ'ল ৰেডিয়াছ অফ দ্য প্লেনেট। বুজিছা নাই, প্লেনেটটো ৰেডিয়াছৰ ওপৰত ডিপেণ্ড কৰিব, যিটো প্লেনেটৰ পৰা বস্তু দলিয়াইছা, আৰু লগতে ডিপেণ্ড কৰিছে কাৰ ওপৰত, প্লেনেটটোৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ ওপৰত। প্লেনেটটোৰ গ্ৰেভিটেশ্যন কিমান বেছি ষ্ট্ৰং, যিমান বেছি ষ্ট্ৰং সিমান বেছি তুমি স্পীডত বস্তু দলিয়াব লাগিব, তেতিয়াহে সি সেই প্লেনেটটোৰ পৰা বাহিৰ ওলাইহে পাৰিব। অ'কে, চ' আমি যদি আৰ্থৰ কাৰণে কেলকুলেশ্যন কৰি চাওঁ, আমি আৰ্থৰ ভেলু জানো, এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি জানো 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, আৰ্থৰ ৰেডিয়াছ জানো 6400 কিলোমিটাৰ, তেতিয়াহ'লে আৰ্থত বস্তুটোৰ এস্কেপ ভেলচিটি কিমান হ'ব সেইটো আমি উলিয়াই চাওঁ আহা। ত' এস্কেপ ভেলচিটি ওলালে কিমান, ভি ইকুৱেল টু ৰুট অভাৰ 2 জি আৰ। চ' আমি আৰ্থৰ কাৰণে যদি তাক উলিয়াই চাওঁ, তেতিয়াহ'লে তোমাৰ স্মল জিৰ ভেলু কিমান হ'ব, 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। চ' ফৰ দ্য আৰ্থ, চ' এস্কেপ ভেলচিটি কিমান হ'ব, ৰুট অভাৰ 2 জি ভেলু কিমান, 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। মই এছাইড লিখিছো দেই চব, 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, আৰু আৰটো কিমান আছিলে, আৰ্থৰ কাৰণে জি ইকুৱেল টু 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, আৰু তোমাৰ আৰ আছিলে কিমান, ৰেডিয়াছ অফ দ্য আৰ্থ 6400 কিলোমিটাৰ আৰ্থৰ ৰেডিয়াছ। চ' এছাইড লিখিছো, এতিয়া তোমাৰ এইটো জিটো লিখিলো এছাইড, আৰৰ ভেলুটো এছাইড লিখিম। চ' কিলোমিটাৰ মিটাৰ লিখিব লাগিব, 6400 কিলোমিটাৰ, কিলো মানে হৈ গ'ল 10⁻³ অ'কে। চ' এইটো কেলকুলেশ্যন কৰি উলিয়াই চোৱা, 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড ওলাব। অ'কে, কিলোমিটাৰ মানে 11.2 ইনটু 10⁻³ মিটাৰ পাৰ ছেকেণ্ড ওলাব, তাক আমি কিলোমিটাৰ বুলি লিখিছো, ঠিক আছে। চ' 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড, এইটো হৈ গ'ল তোমাৰ এস্কেপ ভেলচিটি 11.2। মানে কি বুজি পালা, এক ছেকেণ্ডত ইমানটো কিলোমিটাৰ যোৱাকে, তোমালোকৰতো আইডিয়া আছে না 11 কিলোমিটাৰ কিমান হ'ব, এক ছেকেণ্ডত, আকৌ 1 মিনিটত নহয়, আকৌ মিটাৰ নহয়, আকৌ কিলোমিটাৰ। এক ছেকেণ্ডত সিমান কিলোমিটাৰ যোৱা স্পীডত যদি বস্তু এটা দলিয়াই দিয়া নহয়, সি ঘূৰি নাহে আৰ্থলৈ। আৰ্থত হৈ গ'ল এইটো এস্কেপ ভেলচিটি। অ'কে, মুনত এস্কেপ ভেলচিটি ইয়াতকে কম হ'ব, মুনত তুমি ইমান স্পীডত দলিয়াব নালাগে, ইয়াতকে অলপ কমত দলিয়ালেই হ'ল তাৰ পৰা আউট হৈ আহিবলৈ। জুপিটাৰত আৰু বেছি স্পীডত দলিয়াব লাগিব, জুপিটাৰত ইয়াতকেও বেছি স্পীডত দলিয়ালেহে সি জুপিটাৰৰ পৰা ওলাই আহিব পাৰিব অবজেক্ট এটা, নহ'লে তাক জুপিটাৰে আকৌ টানি লৈ গুচি যাব, হয়নে। আৰু আৰ্থত ইমানটো স্পীডত যদি বস্তু দলি মাৰি দিয়া নহয়, আৰ্থৰ পৰা যদি ইমানটো স্পীডত যদি বস্তু দলি মাৰি দিয়ে, সি ঘূৰি নাহে আৰু, ইট উইল এস্কেপ টুৱাৰ্ডছ ইনফিনিটি, বাহিৰ হৈ যাব। অ'কে, চানত কিমান হ'ব ভাবিছোৱা, চানতটো আৰু বেছি হ'ব ইয়াতকেও, বুজি পাইছা, চানতটো আৰু বেছি হ'ব। আৰু যদি কেনেবাকে চানতকে যদি তোমাৰ 3 টাইমছ বেছি মাছৰ এটা ষ্টাৰ হ'বলৈ হয়, তাৰ এস্কেপ ভেলচিটি তাত ইমানেই বেছি হ'ব, তাৰ পৰা বেলেগটো বাদেই লাইটেই ওলাই আহিব নোৱাৰে। মই এটা কিবা এটা বস্তু কৈ আছো, আকৌ মন দি শুনি যোৱা। মই কি কৈছো যে আৰ্থত এস্কেপ ভেলচিটি ইমান, এক ছেকেণ্ডত ইমান কিলোমিটাৰ স্পীডত মাৰিলেহে সি আকৌ কি হ'ব, এক ছেকেণ্ডত ইমানটো স্পীডত মাৰিলেহে সি আকৌ আৰ্থৰ পৰা ওলাই গুচি যাব, ঘূৰি নাহে আৰু। ইমানটো ধেমালি নহয় আকৌ, এক ছেকেণ্ডত 11 কিলোমিটাৰ স্পীডত মাৰিব লাগিব, এক ছেকেণ্ড 11 কিলোমিটাৰ যোৱা স্পীডত, ভাবিছোৱা। আৰু তোমাৰ জুপিটাৰত ইয়াতকেও বেছি, চানত ইয়াতকেও বেছি, চানৰ গ্ৰেভিটি আৰু বেছি ষ্ট্ৰং, তাৰ পৰা সহজে তুমি বস্তু এটা ওলাই আহিব নোৱাৰে। আৰু মই কি কৈছো, চানতকে যদি 3 টাইমছ বিগাৰ, 3 গুণ ভৰৰ যদি এটা ষ্টাৰ আছে, এই ষ্টাৰটোৰ পৰা বেলেগটোতো বাদেই, লাইটৰ স্পীড কিমান, 3 ইনটু 10⁻8 মিটাৰ পাৰ ছেকেণ্ড। লাইটৰ যিটো স্পীড তাতকেও বেছি এস্কেপ স্পীড তাত, মানে লাইটে এস্কেপ হৈ ওলাই আহিব নোৱাৰে তাৰ পৰা। যদি লাইটে ওলাই আহিব নোৱাৰে, তাক আমি দেখিম জানো, আমি বস্তু এটা কেতিয়া দেখিম, যে লাইট আহি পেলাই আমাৰ চকুত সোমাব লাগিব, তাক তেতিয়াহে দেখিম আমি।
যদি সূৰ্যতকে 3 গুণ ভৰৰ বেছি এটা 3 গুণ বেছি ভৰৰ এটা অবজেক্ট আছে ষ্টাৰ আছে তাৰ পৰা বেলেগটো বাদেই পোহৰে ওলাই আহিব নোৱাৰে পোহৰে যদি ওলাই আহিব নোৱাৰে তাক আমি নেদেখো কিন্তু সি আছে নাই সেইটো আছে তাক আমি কি বুলি কওঁ এনিৱান তাক আমি কি বুলি কওঁ চাওঁ বাৰু কোনোবাই কমেণ্ট ছেকশ্যনত এনিৱান এনিৱান তাক আমি কি বুলি কম ব্লেক হোল অকে তাক আমি অসমীয়াত কম তোমাৰ কৃষ্ণকায় গহ্বৰ ব্লেক হোল অকে এইটোকে ব্লেক হোল বুলি কয় বুজি পাইছা সেইটো হৈছে ব্লেক হোল কৃষ্ণ গহ্বৰ এতিয়া এইটো আৰ্থৰ এস্কেপ ভেলচিটি এতিয়া ভাবিবা অৰবিটেল ভেলচিটি অৰবিটেল ভেলচিটি মানে কি এখন আৰ্থ হয়নে এখন আৰ্থ এই আৰ্থৰ পৰা এনেকে বস্তু দলি মাৰি দিলো এনেকে চুইট কৰি ইয়াত পৰিলে ন এনেকে বস্তু দলি মাৰি দিলো এনেকে গৈ পেলাই ইয়াত পৰিলে আমি প্ৰজেক্টেল মোচন পঢ়িছো হয়নে মচনি য়েছ ব্লেক হোল মচনি তোমাৰ প্লেন হয় নহয় পঢ়িছো চ' এনেকে দলিয়াই দিলে ইয়াত পৰিব তাতকে যদি আৰু বেছি স্পীডত মাৰো ইয়াত পৰিব তাতকে যদি আৰু বেছি স্পীডত মাৰো ইয়াত পৰিব হয় নহয় আৰু যদি স্পীডত মাৰি দিওঁ বস্তুটো আকৌ ইয়াত পৰিবহি নাই মন কৰিছে নে কেতিয়াবা ভাবি চাইছা নাই কেতিয়াবা সায়েন্স ইজ অল এবাউট ট্ৰেইন ইয়ৰ মাইণ্ড অকে চ' কি হ'ব তোমাৰ এখন আৰ্থ হয় নহয় চাবা দেই মই এটা বস্তু কথা কৈ আছো কিন্তু আৰ্থ অবজেক্টত দলি মাৰি দিলো ইয়াত পৰিলেগে তাতকে যদি বেছি স্পীডত মাৰি দিওঁ ইয়াত পৰিব তাতকে যদি বেছি স্পীডত মাৰি দিওঁ ইয়াত পৰিব না তাতকে যদি বেছি স্পীডত মাৰি দিওঁ ইয়াত পৰিব তাতকে যদি বেছি স্পীডত মাৰি দিওঁ হয়নে যিটো স্পীডত মাৰি দিলে সি আৰ্থৰ চাৰিওফালে ঘূৰি ফুৰিব ৰাইজ এণ্ড ফল কণ্ডিশ্যনত এবাৰ ওপৰলৈ যাব তললৈ আহিব ওপৰলৈ যাব তললৈ আহিব তেনেকুৱা এটা কণ্ডিশ্যন বুলি কয় ৰাইজ এণ্ড ফল কণ্ডিশ্যন অকে তাকে কি বুলি কোৱা হয় অৰবিটেল ভেলচিটি একদম সহজ লেংগুৱেজত একদম চিম্পুল লেংগুৱেজত অৰবিটেল ভেলচিটি যদি সোধে আমি জানো যে অৰবিট এটাত ছেটেলাইট এটা ঘূৰি আছে বোলে এখন এইটো আৰ্থৰ চাৰিওফালে বোলে এটা ছেটেলাইট আছে অকে এই ছেটেলাইটটো আৰ্থৰ চাৰিওফালে থকা এই অৰবিটত ঘূৰি থাকিবলৈ যিটো ভেলচিটি ঘূৰি আছে হয় নহয় যিটো স্পীডত সি ঘূৰি আছে চবৰে স্পীড আছে সব অৰবিটৰ বেলেগ বেলেগ স্পীড অকে এই অৰবিটটোত আৰ্থৰ পৰা ইমান ডিষ্টেন্সত থকা এই অৰবিটটোত এই ছেটেলাইটটো ঘূৰাবলে যিটো স্পীড দৰকাৰ হ'ব সেইটো হৈছে এই অৰবিটটোত তাৰ অৰবিটেল ভেলচিটি পৃথিৱীৰ পৰা ইমান দূৰত থকা এই কক্ষপথটোত ঘূৰাবলে হলে আমাক যিটো ভেলচিটি দৰকাৰ হ'ব ছেটেলাইটটোক ঘূৰাব লাগিব আমি ছেটেলাইট আৰ্থৰ পৰা পঠিয়াম হয় নহয় তাত আমি ইয়াৰ পৰা আমি তাক ঘূৰাবলে যিটো এই অৰবিটটোত সি ঘূৰিবলৈ যিটো স্পীডত সি ঘূৰি থাকিব একদম ঘূৰি আছে সেইটো হৈছে সেই অৰবিটটোত তাৰ অৰবিটেল ভেলচিটি অকে আৰু ওচৰত বেছি দূৰলৈ গ'লে কমি কমি গৈ থাকিব অকে ওচৰত বেছি দূৰলৈ গ'লে কমি কমি গৈ থাকিব মই কি কৈছো যে এখন আৰ্থৰ পৰা বহুত ছেটেলাইট আছে নহয় বাৰু কিমান ছেটেলাইট তোমাৰ কিমান লাখ লাখ ছেটেলাইট তোমাৰ আৰ্থৰ পৰা পঠিয়াইছে তোমাৰ ওপৰলৈ হয়নে ভাৰতে কিমান হাজাৰ ছেটেলাইট পঠিয়াইছে তোমাৰ ত' আৰ্থৰ পৰা ওচৰত থকা ছেটেলাইটত বেছি স্পীডত ঘূৰিব একদম বহুত স্পীডত ঘূৰিব তাৰ পৰাতো অলপ বা ইয়াতকে শ্ল' তাৰপিছত আৰু শ্ল' এনেকে স্পীডটো কমি কমি গৈ থাকিব যিমান দূৰলৈ যাব অকে যিমানে দূৰলৈ যাবা সিমানৰ স্পীডটো কমি কমি গৈ আছে অকে চ' সেইটো তোমাৰ কথা এতিয়া আমি পঢ়িম যে অৰবিটেল ভেলচিটি কাক কয় ডেফিনেশ্যনটো কি হ'ব সেইটো ইট ইজ দ্য ভেলচিটি required to put a satellite into its orbit around the earth উপগ্ৰহ এটাক এটা নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰি পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰাবৰ বাবে যি বেগৰ প্ৰয়োজন তাকেই উপগ্ৰহটোৰ কক্ষ বেগ বুলি কোৱা হয় মই ইয়াত চিম্পলি এনেকে লিখি দিয়া নাই যে আৰ্থ এটা আছে যিটো স্পীডত ছেটেলাইটটো ঘূৰি আছে সেইটো অৰবিটেল স্পীড এনেকে লিখি দিয়া নাই মই কৈছো যে কি সেইটোৱে হয় আচলতে মই কিন্তু কৈছো কি যে আৰ্থৰ পৰা ইমান দূৰত থকা সেই অৰবিটটোত ঘূৰাবলৈ হলে তুমি কিমান স্পীডত তুমি ছেটেলাইটটো লঞ্চ কৰিব লাগিব অকে অকে লঞ্চটো কেনেকৈ কৰে জানা লঞ্চটো কেনেকৈ কৰে এখন আৰ্থ নহয় চাবা দেই কেনেকৈ লঞ্চ কৰে এখন আৰ্থ নহয় আৰ্থৰ পৰা একদম এটা ৰকেট ল'ব ৰকেট লৈ পেলাই ওপৰত তোমাৰ এইটো চাপ'জ তোমাৰ ৰকেটত আছে কি এইটো ছেটেলাইটটো থাকিব তো ৰকেটটো এনেকে তোমাৰ ওপৰলৈ প্ৰজেকশ্যন কৰাই কৰি গৈ থাকিব গৈ 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 এটা হাইট পাবগে নহয়
তাৰ পৰা চিংকে তোমাৰ এটা স্পীডত বস্তুটো উলিয়াই হেৰি কৰি দিব মাৰি পঠিয়াই দিব সি ঘূৰি থাকিব অ'কে এনেকে বস্তু ৰকেট এটাত তোমাৰ ছেটেলাইট এটা লৈ গৈ পেলাই এনেকে মাৰি পঠিয়াই দিয়ে টেনজেনচিয়েলি এনেকে টেনজেনচিয়েল ভেলচিটি মাৰি পঠিয়াই দিয়ে সি ঘূৰি থাকে সেই অৰবিটটো তাৰ যিটো অৰবিটেল ভেলচিটি সিমানটো স্পীডত তাক তোমাৰ দলিয়াব লাগিব অ'কে চ' সেই অৰবিটটো তাৰ অৰবিটেল ভেলচিটি কিমান হ'ব আৰ্থৰ পৰা কিমান দূৰত থকা এই অৰবিটটোত কিমান স্পীডত তুমি ছেটেলাইটটোক দিব লাগিব যিটো স্পীড দিলেহে সি ঘূৰি থাকিব সেই স্পীডটোত অ'কে চ' সেইটো আমি কেলকুলেশ্যন কৰি পেলাই উলিয়াম ঠিক আছে চ' এক্সপ্ৰেছন ফৰ orbital speed expression for orbital speed বা orbital velocity কক্ষ বেগৰ প্ৰকাশ ৰাশি কক্ষ বেগৰ প্ৰকাশ ৰাশি expression for orbital speed টো তোমাৰ VO বুলি কয় এস্কেপক যেনেকে VE বুলি কয় তেনেকে orbital speedক কি বুলি কয় VO ওকে এতিয়া ধৰি লোৱা এইটো এটা এখন আৰ্থ ইয়াৰ সাৰাউণ্ডিঙত ঘূৰি আছে এইটো এটা স্যাটেলাইট ঠিক আছে এটা এটা নিৰ্দিষ্ট কক্ষপথত এটা স্যাটেলাইট ঘূৰি আছে এটা স্যাটেলাইটটো সাপোজ ঘূৰি থাকোতে কিমান স্পীডত ঘূৰি আছে স্পীডটো কিমান বুলি লিখিছো আমি সেইটো এটা অৰবিটেল স্পীড VO ওকে ডাইৰেকশনটো কি হ'ব টেনজেনচিয়েল ডাইৰেকশন আমি ইউনিফৰ্ম সাৰ্কুলাৰ মোশন পঢ়িছো সাৰ্কুলাৰ মোশনত কি হয় মনত আছে নহয় স্পীড সদায় টেনজেনচিয়েল ওকে সো যেটো স্পীডত মাৰি পঠিয়ালে সি ঘূৰি আছে এনেকে 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 মাৰিছে এনেকে এইটো নহয় আকৌ এস্কেপ ভেলোচিটি নহয় আকৌ বোলে ইয়াৰ পৰা মাৰি পঠিয়াইলে ওলাই গৈছিল নো এটো কি কৰিব এই টেনজেনচিয়েল স্পীডটো যেটো স্পীডত সি ঘূৰি আছে এটোহে হৈছে অৰবিটেল স্পীড ওকে সো সাপোজ আৰ্থৰ ৰেডিয়াসটো r ওকে আৰু সাপোজ স্যাটেলাইটটো আৰ্থৰ পৰা কিমান দূৰত আছে h হাইটত আছে আৰ্থৰ সাৰফেসৰ পৰা তাৰ হাইটটো কিমান h ওকে সো স্যাটেলাইটটো আৰ্থৰ পৰা কিমান দূৰত আছে r + h যদি মই আৰ্থৰ ৰেডিয়াসটোক মই r বুলি ধৰো and we know that r is 6400 কিলোমিটাৰ আৰু যদি স্যাটেলাইটটো আৰ্থৰ পৰা h হাইটত তোমাৰ ঘূৰি আছে আৰ্থৰ সাৰাউণ্ডিঙত তেতিয়া তোমাৰ আৰ্থৰ পৰা কিমান দূৰত আছে r + h ওকে এটা কনসেপ্টটো চোৱা এই স্যাটেলাইটটো ঘূৰাবলে স্যাটেলাইটটো সাপোজ মাসটো ললো আমি কিমান স্যাটেলাইটৰ মাসটো m সো m মাসৰ স্যাটেলাইটটো v নট স্পীডত সেই ৰেডিয়াস v নট স্পীডত সেই অৰবিটটোত ঘূৰি আছে তাক ঘূৰিবলে যেটো সেন্টিপিটাল ফোর্স লাগিব ওকে এই ফোর্সখিনি কোনে দি আছে আৰ্থে তাকটো ৰছী লগাই ঘূৰাই আছে নেকি স্যাটেলাইটটো আৰ্থে স্যাটেলাইটটো ৰছী লগাই ঘূৰাই থকা নাই তো কোনে ঘূৰাই আছে আৰ্থ আৰু স্যাটেলাইটটোৰ মাজৰ যেটো গ্ৰেভিটেশনাল ফোর্স সেই গ্ৰেভিটেশনাল ফোর্সটোৱে স্যাটেলাইটটো আৰ্থৰ চাৰিফালে ঘূৰিবলে যিখিনি সেন্টিপিটাল ফোর্স দৰকাৰ হৈছে সেই সেন্টিপিটাল ফোর্সখিনি কোনে প্ৰভাইড কৰি আছে আৰ্থ আৰু সেই স্যাটেলাইটটোৰ মাজৰ গ্ৰেভিটেশনাল ফোর্স The necessary gravitational force to revolve the satellite around the Earth is provided by the gravitational force between the Earth and the satellite. উপগ্ৰহটো সেই নিৰ্দিষ্ট কক্ষপথটোত ঘূৰিবলে যিখিনি আমি জানো ঘূৰিবলে কি ফোর্স লাগে সেন্টিপিটাল ফোর্স অভিকেন্দ্ৰিক বল আৰু স্যাটেলাইটটো ঘূৰিবলে যেটো সেন্টিপিটাল ফোর্স যেটো অভিকেন্দ্ৰিক বলৰ দৰকাৰ হৈছে সেই অভিকেন্দ্ৰিক বলখিনি কোনে যোগান ধৰি আছে পৃথিৱী আৰু সেই স্যাটেলাইটটোৰ মাজৰ উপগ্ৰহটোৰ মাজৰ গ্ৰেভিটেশনাল ফোর্স যেটো মধ্যাকৰ্ষণিক বল সেই মধ্যাকৰ্ষণিক বলটোৱে যোগান ধৰি আছে ওকে সো কি হ'ব তোমাৰ ইয়াতে যেটো তোমাৰ সেন্টিপিটাল ফোর্স মই শর্টকাটত লিখিছো সেন্টিপিটাল ফোর্স তাক ঘূৰিবলৈ দৰকাৰ হৈছে সেই সেন্টিপিটাল ফোর্স অথবা অভিকেন্দ্ৰিক বলটো কোনে যোগান ধৰি আছে গ্ৰেভিটেশনাল ফোর্সটো যোগান ধৰি আছে ওকে a gravitational force between the earth and the satellite ধৰি লও আৰ্থৰ মাসটো m ওকে এটা সেন্টিপিটাল ফোর্সৰ এক্সপ্ৰেছন কি আছিল সেন্টিপিটাল ফোর্সৰ এক্সপ্ৰেছন নেপাহৰিবা আকৌ লাগি থাকিব m মাসৰ এটা অবজেক্ট v স্পীডত r ৰেডিয়াসৰ এটা ৰাস্তাত ঘূৰিবলৈ হলে তাক যেটো সেন্টিপিটাল ফোর্স লাগে হেটো হৈছে mv²/r সেন্টিপিটাল ফোর্সৰ এক্সপ্ৰেছন কি হ'ব mv²/r ওকে সো স্যাটেলাইটৰ মাসটো কিমান m হি কিমান স্পীডত ঘূৰি আছে v নট mv² ডিভাইড বাই কিমান দূৰত আছে কি আৰ্থৰ পৰা r + h সো ইমানখিনি সেন্টিপিটাল ফোর্স দৰকাৰ হ'ব স্যাটেলাইটটো ঘূৰাবলে এটা সেই ফোর্সটো কোনে দি আছে আৰ্থ আৰু অবজেক্টটোৰ স্যাটেলাইটটোৰ মাজৰ
গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আৰু আমি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ জানো জি আৰ্থৰ মাছ ইনটু ছেটেলাইটৰ মাছ ডিভাইড বাই ওকে চ' ইয়াৰ পৰা ভি নট উলিয়াও যদি আমি ভি নটটো উলিয়াও ভি নট ইকুৱেল টু কিমান হ'ব এইটো তোমাৰ চৰি এইটো স্কুৱেৰ থাকিব না জি m1 m2 বাই r স্কুৱেৰ হয় নহয় জি m1 m2 বাই r স্কুৱেৰ নিউটনছ ল অফ গ্ৰেভিটেশ্যন সেই গ্ৰেভিটেশ্যন ফ'ৰ্চটো তাক ঘূৰিবলৈ দৰকাৰ হোৱা চেণ্টিপিটেল ফ'ৰ্চটো ছাপ্লাই কৰি আছে চ' ইয়াত r প্লাছ এইচ হোল স্কুৱেৰ লগত ইয়াত থকা r প্লাছ এইচটা কেঞ্চেল গ'ল সেইফালে থাকিলে r প্লাছ এইচ এমৰ লগত m কেঞ্চেল গ'ল অ'কে চ' ভি নট স্কুৱেৰ হৈ গ'ল তোমাৰ কি এইফালে ভি নট স্কুৱেৰ ইকুৱেল কিমান থাকিলে তোমাৰ জি m ডিভাইড বাই r প্লাছ এইচ চ' তেতিয়াহ'লে ভি নট ইকুৱেল টু কিমান হ'ব তোমাৰ ভি নট ইকুৱেল টু হৈ যাব ৰুট অভাৰ অফ জি এম বাই r প্লাছ এইচ হৈ গ'ল এস্কেপ স্পীডৰ তোমাৰ ফৰ্মুলা হয়নে এতিয়া আমি জানো যে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি এটা সাৰফেস কিমান সিন জি ইকুৱেল টু জি এম বাই r স্কুৱেৰ তেতিয়াহ'লে জি এম ইকুৱেল টু কিমান সেইটো আৰু টেকনিকটো এইটো দেখিছানে টেকনিকটো কি দেখিছানে এক্সপ্ৰেছন দুটা উলিয়াবা আমি এইখিনিলৈকে উলিয়ালো উলিয়াই পেলাই আমি জি ইকুৱেল টু জি এম বাই r স্কুৱেৰ জি এম ইজ ইকুৱেল টু জি ইনটু r স্কুৱেৰ পুট কৰি দিলো হয় না সেইটো তো কি হ'ব তেতিয়াহ'লে জি ইনটু r স্কুৱেৰ জেগাত জি এম আমি কি লিখিব পাৰিম ইয়াৰ পৰা ভি নট ইকুৱেল টু ৰুট অভাৰ অফ জি এমৰ জেগাত লিখিব পাৰোঁ জি ইনটু r স্কুৱেৰ ডিভাইড বাই r প্লাছ এইচ জি ইনটু r স্কুৱেৰ ডিভাইড বাই r প্লাছ এইচ তো আমি কি লিখিলো ভি নট ইকুৱেল টু ৰুট অভাৰ জি ইনটু r স্কুৱেৰ ডিভাইড বাই r প্লাছ এইচ এতিয়া যদি স্যাটেলাইটটো আৰ্থৰ নিচে ওচৰতে আছে যদি if the satellite is revolving nearby the earth surface আৰ্থৰ ৰেডিয়াস তুমি ভাবিছা কিমান 6400 কিলোমিটাৰ 6400 কিলোমিটাৰ যদি স্যাটেলাইটটো তোমাৰ সাপোজ তোমাৰ 100 কিলোমিটাৰ 150 কিলোমিটাৰ 200 কিলোমিটাৰ ইমানটো ৰেঞ্জত যদি ঘূৰি আছে স্যাটেলাইটটো ওকে এতিয়া কি হ'ব r প্লাছ এইচতকে তোমাৰ এইচটো বহুত সৰু হৈ যাব না rতকেটো বহুত সৰু হৈ যাব হয় নহয় তেতিয়া আমি কি কৰিব পাৰিম r ৰ সন্মুখত আমি এইচটোক নেগলেক্ট কৰিব পাৰিম ওকে r টো 6400 6400 এইটো যদি 100 200 300 হয় 6400 কম্পেৰিজনত তোমাৰ 100 200 টো বহুত সৰু হ'ব না তো তাক আমি কি কৰিব পাৰোঁ নেগলেক্ট কৰিব পাৰোঁ সো যদি স্যাটেলাইটটো আৰ্থৰ নিচে ওচৰতে ঘূৰি আছে তেতিয়াহ'লে আমি r প্লাছ এইচ টো অলমোষ্ট আমি r বুলি ক'ব পাৰিম হয়নে কি হ'ব if the satellite is revolving nearby the earth surface ভূপৃষ্ঠৰ তেনে ওচৰতে যদি সি স্যাটেলাইটটোৱে আৰ্থক প্ৰদক্ষিণ কৰি আছে পৃথিৱীক প্ৰদক্ষিণ কৰি আছে revolving nearby the earth surface okay so then কি হ'ব then এইটো r plus h is almost equal to আমি r বুলি লিখিব পাৰোঁ h টো নেগলেক্ট কৰি পাম so v not equal to কিমান হ'ব root over of c r square divide by r r লগত r cancel গ'ল কি থাকিব v not equal to কি থাকিলে root over g r okay root over g r এইটো হৈ গ'ল তোমাৰ orbital velocity expression okay orbital velocity expression এইটো so small g 9.8 meter per second square পাইছা বা r পাতি চাবা 6400 কিলোমিটাৰ v not উলিয়াই চাবা যেটো স্পিড ওকে হেটো হৈ যাব তোমাৰ আৰ্থৰ সাৰফেসৰ ওচৰত escape velocity formula sorry orbital velocity formula আৰ্থৰ একদম সাৰফেসৰ ওচৰতে g ভ্যালু 9.8 মিটাৰ স্কয়াৰ পাৰিবা r ৰ জায়গা 6400 কিলোমিটাৰ যেটো ওলাব orbital speed 8 কিলোমিটাৰ পাৰ সেকেন্ড ওলাব তো হিমানটো স্পিডত যদি বস্তুটা ফুটবলটা শুট মাৰি লাখি ঘুই দেবে গাৰ্ড চাইকেলে নপৰে কিন্তু কি মই ওয়াল গছ গছনি কবাত খুন্দিয়াব এটো বাদ দিছো মই গছ প্লেনেটটা আছে একো নাই চাব ওপৰ সাৰফেসত তো সাৰফেসৰ ওচৰত যেটো স্পিড হিমানটো স্পিডত যদি তুমি তাক মাৰি পঠিয়াই দিয়া শুট মাৰি দিয়া হি ঘুই দেব আৰু যিমানে ওপৰলে যাবা এই এইচ টো বাহি বাহি গৈ থাকিব না ওকে সো এস্কেপ ভেলোসিটি বেলেগ হৈ গৈ থাকিব ফৰ্মুলা কমি কমি গৈ থাকিব ওকে সেইটো কাৰণে স্যাটেলাইটটা যেতিয়া লঞ্চ কৰাই আৰ্থৰ পৰা ওপৰলৈ লৈ যায় ওপৰ এস্কেপ ভেলোসিটি কমি কমি গৈ থাকে না সৰি অৰবিটাল ভেলোসিটি কমি কমি গৈ থাকে ওপৰ নিলে তো যিমানে ওপৰ নিবা সিমানে সেইটো এইচটো বাহি বাহি গৈ থাকিব না তো ভি নট কমি কমি গৈ থাকিব তো ওপৰলৈ লৈ যায় ৰকেটত প্ৰথমতে তাৰ পিছত সেই অৰবিটটো তোমাৰ এস্টাবলিশ কৰিবলৈ যেটো তোমাৰ
অৰবিটেল ভেলচিটি সিমানটো স্পীডত মাৰি পঠিয়াই দিয়ে, সি ধুনীয়াকে ঘূৰি থাকে। সেইটো কাহিনীটো হৈছে সেইটো। চ' অৰবিটেল ভেলচিটি ফৰ্মুলা কি পালো? ভি নট ইকুৱেল টু ৰুট অভাৰ জি ইনটু আৰ। সেইটো কি অৰবিটেল ভেলচিটি? আৰ্থৰ চাৰ্ফেচত, আৰ্থৰ নিচেই ওচৰতে সেইটো অৰবিটেল ভেলচিটি। So next তোমাৰ ৰিলেশ্যন বিটুইন অৰবিটেল ভেলচিটি এণ্ড এস্কেপ ভেলচিটি। অকে, আমি এস্কেপ ভেলচিটি কি পালো? এস্কেপ ভেলচিটি আমি কি পালো? ৰুট অভাৰ 2gr। এটা আমি এস্কেপ ভেলচিটি ফৰ্মুলা পাইছিলো। অকে, চ' এস্কেপ ভেলচিটি ইজ ইকুৱেল টু ৰুট অভাৰ 2 ইনটু ৰুট অভাৰ gr। এনেকে পাতিব পাৰো না? তো ৰুট অভাৰ gr জেগাত আমি কি পাতিব পাৰো? ৰুট অভাৰ gr মানে অৰবিটেল ভেলচিটি। চ' কিমান হ'ব? এস্কেপ ভেলচিটি ইজ ইকুৱেল টু ৰুট 2 টাইমছ অফ অৰবিটেল ভেলচিটি। অকে, চ' এই ৰিলেশ্যনটোৰ পৰা এন্ট্ৰেন্সতো কুৱেশ্যন অহা দেখিছো মই, পৰীক্ষাতো কুৱেশ্যন আহে। অকে, আৰু মই এটা কথা ক'লো যে এই চেপ্টাৰটো আমি পঢ়ি শেষ হোৱাৰ পিছত আমি মেথমেটিকেল এটা গ্ৰেভিটেশ্যনৰ ওপৰত এটা মেথমেটিকেল তোমাৰ এটা ছেশ্যন আনিম মই, য'ত মেথমেটিকেল প্ৰব্লেমছ কৰিম। ঠিক আছে, মই থিয়ৰিজখিনি অলপমান পঢ়াই লৈছো, দুটা এটা সৰু সুৰা মেথমেটিকেল প্ৰব্লেমছ কৰি গৈছো। অকে, নেক্সট তোমাৰ বহুত জৰুৰী এটা টপিক আমি পঢ়িম লাষ্টত, টোটেল এনাৰ্জি অফ এ ছেটেলাইট। ছেটেলাইটৰ মুঠ শক্তি, সেইটো যদি বুজি পোৱা, টোটেল এনাৰ্জি অফ এ ছেটেলাইট ছেকেণ্ড ইয়াৰত পাবা। টোটেল এনাৰ্জি অফ এন ইলেক্ট্ৰন, অকে, অৰবিটিং এৰাউণ্ড দ্য নিউক্লিয়াছ। একদম চেম এই চেপ্টাৰ, মই কৈছো নহয় ফিজিক্সখন এনেকুৱা হৈ আছে, বাই ওৱান গেট ওৱান হৈ আছে। কিছুমান চেপ্টাৰটো বাই ওৱান গেট টু হৈ আছে, গম পাইছেনে? এটা চেপ্টাৰ যদি বুজি পাইছা, নেক্সট চেপ্টাৰ বুজি পাবা, আৰু এটা যদি বুজি পোৱা, নেক্সটটো বুজি নাপাবা। সময় গৈ আছে আকৌ, টাইম ফ্লাইজ, টাইম গৈ থাকিব, পাই যাব ফটকে পৰীক্ষা আহি পেলাই। অকে, আজিকালি বহুত বেছি কম্পিটিশ্যন হৈছে, অলপ ভালকে পঢ়িব লাগিব, হয় নহয়? ভাবিছোন কিমান ধুনীয়া ধুনীয়া স্কলাৰশ্বিপ আছে। তোমালোকে জানা নাই, যদি হায়াৰ ছেকেণ্ডেৰীত কেনেবাকে তোমালোকে মোৰ দেন 85% পোৱা নহয়, হায়াৰ ছেকেণ্ডেৰীত যদি তোমালোকে কেনেবাকে 85%ৰ ওপৰ পোৱা, ইনস্পায়াৰ স্কলাৰশ্বিপ বুলি ইমান ধুনীয়া এটা স্কলাৰশ্বিপ আছে। BSc যদি লগে লগে যদি তুমি ড্ৰপ নিদিয়াকে BSc পঢ়া বা যিকোনো গ্ৰেজুৱেশ্যন ডিগ্ৰী লোৱা, মান্থলি তোমাৰ 5,000 কে দিব, মান্থলি 5,000, ইয়েৰলি 60,000। সেইটো ইনস্পায়াৰ স্কলাৰশ্বিপ, BSc পঢ়ি থকা দিনকেইটা। আৰু লগে লগে যদি MSc পঢ়ি যোৱা, মান্থলি তুমি এৰাউণ্ড 7,000 কে পাবা। আৰু লগে লগে যদি ড্ৰপ নিদিয়াকে PhDত চিট পাই যোৱা, মান্থলি তোমাৰ 30,000 কে পাবা এৰাউণ্ড। ভাবিছোৱা কিমান ধুনীয়া স্কলাৰশ্বিপ। তাৰ কাৰণে পঢ়িব লাগিব। 85% তোমাৰ হায়াৰ ছেকেণ্ডেৰীত পোৱাটো বৰ সহজ কথা নহয়। বহুত ষ্টুডেণ্ট দেখিছো চকুৰ সন্মুখত, ফুংফাং ষ্টুডেণ্টছো দেখিছো। অকে, এনেকুৱা ষ্টুডেণ্টছো দেখিছো মেট্ৰিকত 90% লৈ অহা, হায়াৰ ছেকেণ্ডেৰীত 60% লৈ ওলাই গৈছে। এনেকুৱাও ল'ৰা ছোৱালী দেখিছো তোমাৰ মেট্ৰিকত 65-70% লৈ অহা ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডেৰীত তোমাৰ 85% লৈ ওলাই গৈছে। তো পঢ়াটো তোমাৰ ইমান সহজ নহয়। শিক্ষাৰ শিপাডাল তিতা বুলিয়ে কয়। ধৈৰ্য লাগিব মানুহৰ লাইফত, পেচেঞ্চ লাগিব। অকে, ফুংফাং ল'ৰা ছোৱালীয়ে কেতিয়াও হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিব নোৱাৰে চায়েন্সত, সেইটো একদম 100% সত্য এটা কথা। আৰু পৰীক্ষা যেতিয়া শেষ হ'ব, তাৰপিছত আৰু কান্দি লাভ নাই ৰিজাল্ট কি হ'ব বুলি, তাৰ আগতে পঢ়িব লাগিব। সময় নাই আৰু। তোমালোকে হায়াৰ ছেকেণ্ডেৰী এতিয়া তোমাৰ ফাৰ্ষ্ট ইয়েৰ পৰীক্ষালৈ কেইমাহ আছে? তোমাৰ 3-4 মাহ আছে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰীক্ষা, তাৰপিছত আকৌ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ এবছৰ নাপাবাই, তোমাৰ 10 মাহমান পাবা। তাৰপিছত আহি গ'ল এণ্ট্ৰেন্স। অকে অকে, বাই ওৱান গেট 3 দিৱালী অফাৰ বুলি ক'লেই নহ'ব বিশ্বজিৎ। অফাৰটো ল'বলৈ তোমাৰ সোমাব লাগিব না মাৰ্কেটত, হয় নহয়? বাই ওৱান কৰিব লাগিব না, তেতিয়াই গেট 3 পাবি, ফ্ৰীকে গেট 3 নাপাওঁ না, হয় নহয়? বাই ওৱান কৰিব লাগিব, তাৰপিছতে গেট 3। অকে, টোটেল এনাৰ্জি অফ এ ছেটেলাইট, উপগ্ৰহ এটাৰ মুঠ শক্তি। চ' টোটেল এনাৰ্জি, এনাৰ্জি বুলি ক'লে টোটেল এনাৰ্জি বুলি ক'লে দুটা এনাৰ্জি, এটা কাইনেটিক এনাৰ্জি, এটা পটেনচিয়েল এনাৰ্জি। টোটেল এনাৰ্জি বুলি ক'লে দুটা এনাৰ্জি, এটা কাইনেটিক এনাৰ্জি, এটা পটেনচিয়েল এনাৰ্জি। অকে, বাই ক্লাছ 11 physics and get class 12 physics free. Yes, 11 যদি পাই কৰ 12 ফ্ৰীকে পাই যাবি। ভাল মাথা মাৰিছ, ইমান যদি মাথা ফিজিক্সত মাৰিলেহেঁতেন নহয়, ক'ত পোৱালে গ'লিহেঁতেন, হয়নে? ক'ত মাথা মাৰিব লাগে, ক'ত মাথা মাৰ।
হা টোটেল এনাৰ্জি অফ স্যাটেলাইট উপগ্ৰহ এটাৰ মুঠ শক্তি আমি লাষ্ট টপিক পঢ়িম এইটো কিবা সুধিবলৈ থাকিলে সুধিবি চ' এখন আৰ্থ মই এনেই বুজিবলৈ তোমালোকক কি লৈছো এখন আৰ্থৰ চাৰাউণ্ডিঙত স্যাটেলাইট এটা ঘূৰি আছে আৰ্থৰ মাছটো এম ছাপ'জ আৰ্থৰ ৰেডিয়াছটো কেপিটেল আৰ আৰু যিটো স্যাটেলাইট ঘূৰি আছে স্যাটেলাইট ধুনীয়াকৈ আঁকিছো স্যাটেলাইটৰ এইখন যে আঁকিছো কি বাৰু স্যাটেলাইটে ইলেক্ট্ৰিচিটি ক'ত পাব তাত চ'লাৰ লাগিব না হয় নাই চ' স্যাটেলাইটটো ঘূৰি আছে চাপ'জ স্যাটেলাইটটো যে ঘূৰি আছে ঘূৰিবলৈ তাৰ যিটো স্পীড দৰকাৰ সেইটো স্পীডটোৱে কি অৰবিটেল স্পীড যিটো স্পীডত ঘূৰি আছে তাৰপৰা স্যাটেলাইটটোৰ মাছ এম মই ধৰিলো স্যাটেলাইটটো আৰু আৰ্থৰ মাজৰ ডিষ্টেঞ্চটো মই ডাইৰেক্ট আৰ বুলি ধৰিলো এইখন আৰ মানে চাবলৈ গ'লে স্যাটেলাইটটো যদি হাইটটো এইচ হয় আৰু ৰেডিয়াছ যদি আৰ হয় আৰ ইজ ইকুৱেল টু কিমান হৈ আছে আৰ প্লাছ এইচ মই ডাইৰেক্ট আৰ বুলি ধৰিলো চাপ'জ স্যাটেলাইটটো আৰু আৰ্থৰ মাজৰ ডিষ্টেঞ্চ এতিয়া স্যাটেলাইটটো যে ঘূৰি আছে টোটেল এনাৰ্জি কিমান বুলি ক'লে কি হ'ব পটেনচিয়েল এনাৰ্জি প্লাছ কাইনেটিক এনাৰ্জি পটেনচিয়েল এনাৰ্জি কিমান জানোৱে পটেনচিয়েল এনাৰ্জি অফ দ্য স্যাটেলাইট কিমান হ'ব পটেনচিয়েল এনাৰ্জি ফৰ্মুলা কি আছিলে পটেনচিয়েল এনাৰ্জি অফ দ্য স্যাটেলাইট পটেনচিয়েল এনাৰ্জি ফৰ্মুলা কি আছিলে U is equal to minus G আৰ্থৰ মাছ ইনটু স্যাটেলাইটৰ মাছ ডিভাইড বাই ডিসটেন্স কিমান R minus G m1 m2 by R আছিলে দুটা পইণ্ট মাছৰ মাজৰ পটেনচিয়েল এনাৰ্জি আৰু কাইনেটিক এনাৰ্জি কিমান হ'ব গতি শক্তি এটা হ'ব স্থিতি শক্তি আৰু গতি শক্তি কাইনেটিক এনাৰ্জি K is equal to half of m v to কি v অৰবিটেল স্পীড v না হয় না যিটো স্পীডত সি ঘূৰি আছে অৰবিটেল স্পীড half of m v not square so orbital speed to আমি কি পাইছিলো v not equal to orbital speed ফৰ্মুলা কি আছিলে root over gm by r নহয় জানো root over gm by r গয়া এইটো root over gm by r plus এইটো জায়গাত আমি কি লিখিছো ইয়াত r plus এইটো জায়গাত আমি লিখিছো কি বুলি r বুলি লিখিছো orbital speed ফৰ্মুলা এইটোহে আচলতে যদি আমি আৰ্থৰ বহুত ওচৰত বুলি ধৰো ওচৰত ঘূৰি আছে বুলি ধৰো তেতিয়াহে এই বাকিখিনি হ'ব এজাম্পশন ওকে সো v not equal to হৈ গ'ল root over gm by r plus h আৰু r plus h ৰ জায়গাত আমি লিখিছো ইয়াত ডাইৰেক্ট r বুলি হয় না r plus h ৰ জায়গাত আমি r বুলি লিখিছো তো কিমান হ'ব তোমাৰ half of m v not মানে হৈ গ'ল root over g m by r তাৰপৰা আকৌ স্কয়াৰ আছে না v not স্কয়াৰ তো কিমান হৈ গ'ল তোমাৰ half m g m divided by r তো কি হ'বগে তোমাৰ মই ডাইৰেক্ট লিখিছো g m by 2r so কিমান হৈ যাব তোমাৰ g m into m by 2r কাইনেটিক এনাৰ্জি নিগেটিভ নহয় কাইনেটিক এনাৰ্জি কেনেবাকে যদি নিগেটিভ ওলাল গম পাবি অটো ক্যালকুলেশন ভুল হৈছে কাইনেটিক এনাৰ্জি cannot be negative so g m by 2r ওকে দেখা নাই থাকে ন টেক্টৰ পৰা সেইটো লিখি দিছো আকৌ হৈ গ'ল কাইনেটিক এনাৰ্জি কিমান ল'লে g m into m by 2r so total energy কি হ'ব তেতিয়াহ'লে total energy therefore total energy মুঠ শক্তি total energy is equal to কি হ'ব total energy is equal to kinetic energy plus potential energy kinetic energy কিমান g m by 2r plus potential energy কিমান minus g m by r okay এটা total energy কিমান হ'ব দুটাকে প্লাস কৰ so total energy কিমান ল'ব is equal to minus g m into m divided by 2r equal to total energy দুটাকে প্লাস কৰি দিলে ওলাব minus g m into m divided by 2r এইটো হৈ গ'ল total energy গম পাইছানে এতিয়া স্যাটেলাইটৰ total energy কি হ'ল নেগেটিভ হয় তাৰ মিনিংটো কি the total energy of the satellite is negative তাৰ মিনিংটো কি আৰ্থেহে তাক ঘূৰাই আছে সি যে ঘূৰি আছে তাৰ নিজৰ হেড এনাৰ্জি ন আৰ্থে দিয়া এনাৰ্জি কাৰণে সি ঘূৰি আছে it is bound to the earth's gravity okay so is a negative এটা খুদা কি দিবা the total energy of a satellite is negative it indicates that ই কি বুজায় ই হুচাই যে
it indicates that ই কি বুজাব that the satellite is bound to the Earth's gravity. Okay, the satellite is bound to the Earth's gravity. সি পৃথিৱীৰ মধ্যাকৰ্ষণ ক্ষেত্ৰৰ ভিতৰত থাকিহে ঘূৰি আছে. Okay, বুজি পাইছনে? এখন আৰ্থ স্যাটেলাইট যে ঘূৰি আছে সি আৰ্থৰ গ্ৰেভিটেশ্যন ফিল্ডৰ ভিতৰত আছে, আৰ্থৰ এট্ৰেকশ্যনৰ কাৰণে সি ঘূৰি আছে. অ'কে, তো যেতিয়া সি 0 হৈ যাব, এস্কেপ টোটেল এনাৰ্জি 0, মানে সি আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডৰ বাহিৰৰ জাষ্ট বাহিৰ হৈ গৈছে আৰু সি আৰু ঘূৰি নাথাকে. তাৰপিছত যেতিয়া সি আৰু বাহিৰ হৈ যাব, তাৰ এনাৰ্জি পজিটিভ, বোলে সি আৰ্থৰ গ্ৰেভিটেশ্যনেল ফিল্ডৰ বাহিৰলৈ গুচি গ'ল, আৰ্থে তাক নাটানে আৰু ছেটেলাইটটো, আৰ্থৰ সি গ্ৰেভিটিৰ বাহিৰ হৈ গ'ল, আৰ্থে তাক নাটানে আৰু, কিন্তু সি গৈ আছে বোলে, তেতিয়া তাৰ এনাৰ্জিটো হৈ যাব টোটেল এনাৰ্জি পজিটিভত আহি যাব, আৰ্থৰ গ্ৰেভিটেশ্যন লিমিটটো পাৰ হৈ গুচি গ'ল. অ'কে, লাইক ডেট. অ'কে, তো টোটেল এনাৰ্জি অফ আৰ্থ ছেটেলাইট খুব পৰীক্ষাত সুধি থাকে তোমাৰ নেগেটিভ কিলে হয়. চ' এইখিনি আমি আৰু এটা ছেশ্যন তোমাৰ কৰিম গ্ৰেভিটি, আৰু তোমালোকৰ নেক্সট কিবা কনচেপ্ট আৰু কি কি পাই আছা কলেজত হওক বা তোমাৰ বুজি নোপোৱা যিখিনি চেপ্টাৰ আছে, চ' সেইখিনি চেপ্টাৰ তোমাৰ ঠিক আছে, সেই চেপ্টাৰখিনি ক'বা, কমেণ্ট ছেকশ্যন জনাবা যদি কিবা ডাউট আছে, সেইখিনি আমি পঢ়িম. অ'কে, ত' আজিলৈ আহিছোঁ, বাই বাই. অ'কে, থেংক ইউ এভৰিৱান. আৰু যদি কিবা ডাউট আছে জনাবা, ঠিক আছে, কমেণ্ট. বাই বাই.